হয় আৰম্ভ কৰক। নমস্কাৰ সকলোকে শুভ সন্ধ্যা জনাইছো। বিহু কৃষ্টি পৰিষদ অসমৰ উদ্যোগত আজি আমি চতুৰ্থখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছো। ইতিমধ্যে যোৱা ৰঙালী বিহুৰ সময়ৰে পৰা আমি অসমৰ বিহুৰ বিভিন্ন দিশৰ ওপৰত বিদ্যায়তনিক চৰ্চা অব্যাহত ৰখাৰ প্ৰয়াসেৰে ইতিমধ্যে আমি বিহু নাম, ৰঙালী বিহুক পৰিবেশ্য কলা অন্যতম হুঁচৰি আৰু বিহু বাদ্যসমূহৰ ওপৰত আমি তিনিখনকৈ সন্মিলন আলোচনা চক্ৰ আমি ইতিমধ্যে আয়োজন কৰিলো আৰু অসমৰ বিভিন্ন প্ৰান্তৰ অংশগ্ৰহণকাৰীসকলে আমাৰ এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰি আমাৰ উদ্দেশ্য ফলৱৰ্তী হোৱা তেওঁলোকে ইতিমধ্যে অৰিহণা যোগাইছে। আমি তেওঁলোকলৈ এই ভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আজি আমাৰ অসম বিহু কৃষ্টি পৰিষদ অসমৰ চতুৰ্থখনি আলোচনা চক্ৰ। আজিৰ আলোচনা চক্ৰৰ বিষয় হৈছে তাহানি গছতলৰ বিহু। আমি সকলো জানো যে ৰঙালী বিহুৰ পৰিবেশ্য কলা বুলি ক'লে মূলতঃ হুঁচৰি, মুকলি বিহু আৰু গাভৰু বিহু কথাই কোৱা হয়। কিন্তু অসমৰ বিভিন্ন প্ৰান্তত এই তিনিটাৰ উপৰিও আঞ্চলিক ভাৱে প্ৰচলিত বিহুৰ কিছুমান অনুষ্ঠান এতিয়াও প্ৰচলিত হৈ আছে। উদাহৰণস্বৰূপে আমি ক'ব পাৰো আজি তিনিচুকীয়াৰ কাকপথাৰ বাৰেকুৰি অঞ্চলৰ যি গছতলৰ বিহুৰ কথাই কওঁ, বা ধেমাজিৰ মাছখোৱা ৰাতি বিহুৰ কথাই কওঁ, বা ধেমাজি টকা বিহুৰ কথা আমি কওঁ, বা ঢকুৱাখান ফাটক বিহুৰ কথা কওঁ, এইবিলাকো আমাৰ ৰঙালী বিহুৰ পৰিবেশ্য কলাৰ লগত অতিৰিক্তভাৱে সংযোজিত কিছু আঞ্চলিক ৰূপ। এই বিভিন্ন বিহুৰ যি আঞ্চলিক ৰূপৰেখা, এই আঞ্চলিক ৰূপবিলাকৰ ওপৰত আমাৰ বিদ্যায়তনিক চৰ্চাত আমি আলোচনা কৰাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছো। আৰু এই প্ৰচেষ্টাৰ এক অংশ হিচাপেই আজি আমি আলোচনাৰ বিষয় হিচাপে তাহানি গছতলৰ বিহু বিষয়টো আমি বাছনি কৰিছো। আমি আলোচনা চক্ৰৰ মাজলৈ যাব বিচাৰিছো। আমি আজিৰ আলোচনাৰ প্ৰাক মুহূৰ্তত আমি বিহু কৃষ্টি পৰিষদ অসমৰ যি আমাৰ প্ৰচলিত আমাৰ ঘোষা, সেই ঘোষা নামেৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিবৰ কাৰণে মই বিহু কৃষ্টি পৰিষদ অসমৰ সন্মানীয় উপসভাপতি উপেন দেৱক মই অনুৰোধ জনাইছো। নমস্কাৰ। বিহু কৃষ্টি পৰিষদ অসমৰ সন্মানীয় সভাপতি সম্পাদকক মুখ্য কৰি স্বনামধন্য মুখ্য উপদেষ্টা মহোদয়, শ্ৰদ্ধাৰ আজি এই গছতলৰ বিহু উপলক্ষে বিশেষভাৱে পাতনি মেলিবলৈ যিসকল সমল ব্যক্তি, হেম গগৈ ডাঙৰীয়া, শ্ৰদ্ধাৰ অনিল গগৈ ছাৰ ডাঙৰীয়া, অনিল শইকীয়া ছাৰ ডাঙৰীয়া, আৰু অৱশ্যে কাক দায়িত্ব দিছে মই এতিয়া জ্ঞাত হোৱা নাই, বা যি কি নহওক মই সকলোকে এই শুভ সন্ধিয়াত তেওঁলোকৰ শ্ৰীচৰণত মোৰ সেৱা নিবেদন কৰিছো। বিহু কৃষ্টি পৰিষদৰ জ্যেষ্ঠ কনিষ্ঠ সকলো মোৰ সতীৰ্থসকললৈ পুনৰবাৰ সেৱা জনাই মই আজি হুঁচৰি ঘোষাৰে অনুষ্ঠান মুকলি কৰিব লৈছো। ধন কলিয়া মন বলিয়া দয়াঙৰ গলৈ গলৈ লগৰীয়া ধন কলিয়া মন বলিয়া দয়াঙৰ গলৈ গলৈ লগৰীয়া। ধন্যবাদ। হৈছে দাসৰ। আমাৰ বিহু কৃষ্টি পৰিষদ অসমৰ সন্মানীয় উপসভাপতি উপেন দেৱলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজিৰ ৱেব সন্মিলনৰ সন্মানীয় আমাৰ বিহু কৃষ্টি পৰিষদ অসমৰ সভাপতি মহোদয় তথা আদৰণি ভাষণ প্ৰদান কৰিবলগীয়া আমাৰ শ্ৰদ্ধাৰ লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ও বিহু কৃষ্টি পৰিষদ অসমৰ সভাপতি ডক্টৰ সুখদেৱ অধিকাৰী ছাৰ, মুখ্য উপদেষ্টা ডাক্তৰ অমৰেন্দ্ৰ গগৈ দেৱ, আজিৰ উদ্বোধক
বিশিষ্ট অতিথি আজিৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি অনা আমাৰ শ্ৰদ্ধাৰ বিহু কৃষ্টি পৰিষদৰ মুখ্য পৰামৰ্শদাতা মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাৰ ডক্টৰ অনিল শইকীয়া ছাৰ, সমল ব্যক্তি তথা বিহু কৃষ্টি পৰিষদ অসমৰ মুখ্য সমন্বয়ক হেম গগৈদেৱকে প্ৰমুখ্য কৰি বিহু কৃষ্টি পৰিষদ অসমৰ বিভিন্ন জিলা সমিতিৰ সভাপতি, সম্পাদক, বিষয়ববী আৰু লগতে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মণ্ডলী তথা কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববী আৰু অংশগ্ৰহণকাৰীসকল, লগতে আমাৰ আজি সন্মিলনৰ কাৰিকৰী সমন্বয়ক ডক্টৰ যোগেশ দাস, সকলোলৈকে আমি পোনপ্ৰথমতে উষ্ণ আদৰণি জনাইছো। ইতিমধ্যে আমি কৈছো যে আজিৰ বিষয়টো হৈছে তাহানি গছ তলৰ বিহু। এই বিষয়ত বক্তৃতা প্ৰদান কৰিবৰ কাৰণে আমাৰ মাজলৈ আহিছে বিহু কৃষ্টি পৰিষদ অসমৰ অন্যতম প্ৰতিষ্ঠাপক তথা মুখ্য সমন্বয়ক হেম গগৈদেৱ। আমি তেখেতক পুনৰবাৰ আমাৰ মাজলৈ আদৰণি জনাইছো আৰু এই আলোচনা চক্ৰৰ আদৰণি ভাষণ প্ৰদান কৰিবৰ কাৰণে বিহু কৃষ্টি পৰিষদ অসমৰ সন্মানীয় সভাপতি ডক্টৰ সুখদেৱ অধিকাৰী ছাৰক মই অনুৰোধ জনাইছো। ছাৰ আপুনি স্পিকাৰ অন কৰি ল'ব। অধিকাৰী ছাৰ স্পিকাৰটো অন কৰিব। ধন্যবাদ। ডক্টৰ দীপেন দাস আমাৰ বিহু কৃষ্টি পৰিষদ অসমৰ মুখ্য বুলি নকম, মুখপাত্ৰ। শ্ৰদ্ধাৰ আজি ইয়াত উপস্থিত থকা আমাৰ মুখ্য উপদেষ্টা অমৰেন্দ্ৰ গগৈ, পৰামৰ্শদাতা অনিল শইকীয়া ছাৰকে প্ৰমুখ্য কৰি আজি সমল ব্যক্তি হিচাপে আমাৰ মাজত থাকিবলগীয়া হেম গগৈকে লৈ আমাৰ ইয়াত উপস্থিত থকা উপসভাপতি উপন্যায়ক আৰু আদি কৰি গোটেইখিনি যিসকলে আজি ইয়াত অংশগ্ৰহণ কৰিছে, আটাইকে আমি বিহু কৃষ্টি পৰিষদ অসমৰ তৰফৰ পৰা সকলোকে এই ৱেব সন্মিলনখনলৈ আমি আদৰণি জনাইছো। ইতিমধ্যে আমাৰ এইটো কোৱা হৈছে যে এইখন আমাৰ চতুৰ্থ আৰু গোটেইখিনি আমি বিহু বিষয়ক। এইটো আমি সাধাৰণতে এইবাৰ আমি গুৰুত্ব দিছিলো কথাখিনি যেনেকুৱাকে হয় যে অসমৰ বিহু আঞ্চলিক বৈশিষ্ট্য এৰাই চলিলে অসমীয়া বিহুৰ বা অসমৰ বিহুৰ বিষয়ে আমি পৰ্যাপ্ত কি বুলি ক'ম যে পৰ্যাপ্ত বিহুক আমি সমাদৰ দিয়াটো নুবুজাব। গতিকে আমি আমাৰ আঞ্চলিক বৈশিষ্ট্যসমূহ সকলোতে আছে। একেবাৰে ইতিমধ্যে কৈছে যে মৰাণসকলৰ পৰা আৰম্ভ কৰি সকলোকে লৈ আজি আমি এটা নতুনকে পাম যে গছ বিহু বুলি নকম। ইতিমধ্যে অসম অৰণ্য সুৰক্ষা সমিতিয়ে প্ৰতি বছৰে প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত বহাগ মাহৰ যিকোনো এটা দিনত তেওঁলোকে গছ বৰণ কৰি প্ৰকৃতি সুৰক্ষাৰ এটা চিন্তা তেওঁলোকে আজি কেইবাবছৰ ধৰি চলাই আছে অহৰহ। কিন্তু আমাৰ আগৰে পৰা যিহেতু প্ৰকৃতিক বৰ্ণনা কৰাই আছিল, বিহুৰ আন এটা বৈশিষ্ট্যও আছিল। বহু বিহু গীতত আমি পাওঁ যে বিহু গীতবিলাক প্ৰকৃতিক লৈ ৰচনা কৰা হয়। গতিকে প্ৰকৃতি অবিহনে আমি জীয়াই থাকিব নোৱাৰো, সেই কথাটো অসমৰ জনজীৱনে বহু আগৰ পৰা অনুধাৱন কৰি আহিছিল। আৰু বিশেষকৈ অসমৰ চহা অথচ অভিজ্ঞ আমাৰ শিল্পীসকলে তেওঁলোকৰ লিখনিসমূহৰ জৰিয়তে, গীত মাতৰ জৰিয়তে প্ৰকৃতিক বৰ্ণনা কৰি আহিছিল। আজি আমি সেই তেনে এটা বিষয় আজি পাম। আজি আমাৰ নিশ্চয় সমল ব্যক্তিসকলে গছ বিহুৰ ওপৰত কেনেকে উদযাপন কৰা হয় আমি জানিব লগা বহু কথা আমি নিশ্চয় পাম। আৰু আশা কৰিম আজি আমাৰ ৱেব সন্মিলনখন তেওঁলোকৰ বক্তব্যৰে সুশোভিত হৈ আমাক এটা নতুন দিশৰ সন্ধান দিব। নতুন দিশ নহয় আচলতে, আছে, কিন্তু অতি জনপ্ৰিয় নোহোৱা এই ধৰণৰ পৰম্পৰাখিনিক আমি জনপ্ৰিয় কৰিব পাৰিম। আৰু ইয়াৰ ওপৰত নিশ্চয় পৰৱৰ্তী সময়ত গৱেষণাধৰ্মী কাম কৰাৰ কাৰণে আমাৰ ইয়াত অংশগ্ৰহণ কৰা কোনো গৱেষক ছাত্ৰ ছাত্ৰীয়ে হওক বা অধ্যাপক অধ্যাপিকাই হওক বা শুভাকাংক্ষীয়ে হওক, এই বিষয়ত তেওঁলোকে তেওঁলোকৰ দৃষ্টি নিবদ্ধ কৰিব বুলি আশা ৰাখি আমি সকলোকে পুনৰবাৰ আদৰণি জনাই আজিৰ এই অনুষ্ঠানৰ সফল পৰিসমাপ্তি কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো। আৰু মোৰ এখন সভা থকাৰ কাৰণে মই 10 মিনিটৰ কাৰণে ওলাম। আকৌ মই আহি এই সভাখনত অংশগ্ৰহণ কৰিম। ধন্যবাদ। ডক্টৰ দাস। আমি শ্ৰদ্ধাৰ অধিকাৰী ছাৰলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপুনি অত্যন্ত আপোনাৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ সত্বেও আপুনি আমাৰ মাজত থাকি আদৰণি ভাষণ প্ৰদান কৰি আমাক কৃতাৰ্থ কৰিলে। আমি পুনৰ আপোনাৰ ওচৰত কৃতজ্ঞ। ইয়াৰ পিছতে আমি অনুৰোধ জনাব বিচাৰিছো বিহুৰ কৃষ্টি পৰিষদ অসমৰ সন্মানীয় সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াদেৱ, তেখেত আমাৰ মাজত আছে। তেখেতক আমাৰ বিহু কৃষ্টি পৰিষদ অসমৰ লক্ষ্য উদ্দেশ্য কৰ্মপন্থা সম্পৰ্কে অতি চমুকৈ দুআষাৰ আমাৰ অংশগ্ৰহণকাৰীসকলৰ জ্ঞাতাৰ্থ অৱগত কৰিবলৈ মই অনুৰোধ জনাইছো। নমস্কাৰ, শুনিছেনে? হয় হয় নমস্কাৰ। বিহু কৃষ্টি পৰিষদ অসমৰ দ্বাৰা আয়োজিত
এই ৱেব সন্মিলনৰ আমাৰ যি চতুৰ্থ কাৰ্যসূচী তাহানিৰ গছতলৰ বিহু, এই গছতলৰ বিহুৰ ওপৰত বিস্তৃতভাৱে বক্তব্য দাঙি ধৰাৰ উদ্দেশ্যে বিহু কৃষ্টি পৰিষদ অসমৰ মুখ্য সমন্বয়ক শ্ৰদ্ধাৰ হেম গগৈ ডাঙৰীয়া, বিহু কৃষ্টি পৰিষদ অসমৰ পৰামৰ্শদাতা শ্ৰদ্ধাৰ ডক্টৰ অনিল শইকীয়া ছাৰ, আমি দুইজনকেই এই গধুৰ দায়িত্বভাগ অৰ্পণ কৰিছিলোঁ। তেখেতসকলে তাহানিৰ গছতলৰ বিহু কেতিয়া, ক'ত, কেনেকৈ, কি পৰিস্থিতিত পৰি এই গছতলৰ বিহু আৰম্ভ হৈছিলে তাৰ ওপৰত বিশদভাৱে তেখেতসকলে বক্তব্য দাঙি ধৰিব আৰু তেখেতসকলৰ বক্তব্যৰ যোগেদি আজি এই ৱেব সন্মিলনত অংশগ্ৰহণ কৰা প্ৰত্যেকজন সংস্কৃতিবান ব্যক্তি কিছু হ'লেও উপকৃত হ'ব বুলি আমি আশা কৰি মোৰ এই ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। বিহু কৃষ্টি পৰিষদ অসমৰ সন্মানীয় সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াদেৱলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আপোনালৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ, মই হেম গগৈদেৱক ফোনত যোগাযোগৰ চেষ্টা কৰি তেওঁৰ ফোনটো ছুইচ অফ হৈ আছে, হয়তো নেটৱৰ্কৰ কাৰণে তেওঁ অসুবিধাৰ সন্মুখীন হৈছে, গতিকে আপুনি যদি অকণমান পাৰে তেখেতৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰিব বুলি মই অনুৰোধ জনালোঁ। ধন্যবাদ। মই তেতিয়ালৈ চেষ্টা কৰি আছোঁ। হয়, ধন্যবাদ। ইয়াৰ পিছত আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। আজিৰ আমাৰ এই সন্মিলনখনৰ শুভ উদ্বোধনৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছোঁ বিহু কৃষ্টি পৰিষদ অসমৰ মুখ্য উপদেষ্টা, লোক সংস্কৃতিৰ গৱেষক, অসমৰ সাহিত্য সভাৰ তৰফৰ পৰা বিশেষভাৱে লোককৃষ্টি চৰ্চাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ বঁটা প্ৰাপক আমাৰ নমস্য ডক্টৰ অমৰেন্দ্ৰ গগৈদেৱ, আমি তেখেতক আমাৰ অনুষ্ঠানলৈ আদৰিছোঁ। লগতে তেখেতক আজিৰ আলোচনা চক্ৰৰ উদ্বোধনী ভাষণ প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি আমাৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশ লোৱা সকলো নমস্য ব্যক্তিলৈ মই প্ৰথমতেই নমস্কাৰ জনাইছোঁ। এটা ভাল বিষয় আজি ইয়াত উত্থাপন কৰা হৈছে, সেই বিষয়টোলৈ আলোচনা হোৱাটো আমাৰ অতি প্ৰয়োজন আছিলে। তাত যিসকল নমস্য ব্যক্তি আমাৰ বিহু কৃষ্টি পৰিষদৰ সন্মানীয় সভাপতি আৰু মোৰ অতি ভাল বন্ধু, অসমৰ গৌৰৱ, লোকসংস্কৃতিৰ গৱেষক, অকল লোকসংস্কৃতিৰ গৱেষক বুলি ক'লে তেখেতৰ প্ৰতিভাক আমি চমু কৰি অনা হ'ব। তেখেত আচলতে ক'বলৈ গ'লে মই খোলাকৈ কৈছোঁ কিহত ডক্টৰ অনিল শইকীয়াদেৱ। এনেকুৱা এজন ব্যক্তি আজি আমাৰ মাজত পাই অতিকৈ আনন্দিত হৈছোঁ। আৰু যিকেইজন ব্যক্তি আমাৰ মনোৰঞ্জন দাস, যোগানন্দ গগৈদেৱকে ধৰি বাকীখিনি মানুহ দেখাই নাই দেখোন, ইয়াত নাইকিয়া হৈছে। আমাৰ উপসভাপতি উপেন নেওগদেৱ, যাৰ হুলস্থুলীয়া কণ্ঠত আমি আমাৰ প্ৰথমৰ গীতটি আমি শুনিলোঁ। আমি সকলোকে মই নমস্কাৰ জনাইছোঁ। আজিৰ বিষয়টো আছিলে তাহানিৰ গছতলৰ বিহু। আচলতে এনেই ক'বলৈ গ'লে বিহু সদায় গছতলতে হৈছিলে। আজিকালি মঞ্চলৈ আহিলে কথাটো বেলেগ কথা। আগতে গছতলতে হৈছিলে, কিন্তু এতিয়া কথাটো হ'ল এনেকুৱা যে আজিকালি এই গছতলৰ বিহু আমাৰ মঞ্চলৈ আহিলে গছতলৰ বিহু প্ৰায় নাইকিয়াই হ'ল। প্ৰায় মানে নহয় আৰু নাইকিয়া বুলি আমি ক'ব লাগিব। হুঁচৰি আৰু গছতলৰ বিহু আচলতে অসমীয়া জনজীৱনৰ এক অনুপম সৃষ্টি, এক অমূল্য সম্পদ। সেই সম্পদটি আজিকালি প্ৰায় বিলুপ্তিৰ পথত সোমাই গ'ল। এতিয়া আমি আনন্দিত হৈছিলোঁ যে আমাৰ হেম গগৈদেৱে তেখেত এনেকুৱা এখন ঠাইত এতিয়াও আছে
যি ঠাইত গছতলৰ বিহু চেগা চুৰুকাকৈ এতিয়াও চলি আছে। এইটো খুব ভাল কথা। তেখেতৰ বহুত কথা জানিম বুলি আমি আশা কৰিছিলোঁ। আমি আশা কৰোঁ তেখেতে যেন অতি সোনকালে আমাৰ লগত যোগাযোগ কৰিব পাৰে। তেতিয়াহ'লে মই তেখেতৰ কথা ভালকৈ জানো। তেখেতৰ ঠাইৰ পৰা আচলতে এই যোগাযোগটো পাবলৈ বৰ দিগদাৰ। সেইকাৰণে তেখেতে আমাৰ লগত কথা পাতিবলৈ হ'লেও বাহিৰলৈ ওলাই আহিব লাগে, পথাৰলৈ যাব লাগে, এনেকুৱা কৰিব লগা হয়। তেখেতৰ অসুবিধাখিনি আমি বুজি পাইছোঁ। যিয়েই নহওক, আমি তেখেত আহিব পাৰিলে আমি বহুত কথা আমি ভালকৈ জানিব পাৰিম। আৰু মই জনামতে এই গছতলৰ বিহু আচলতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতহে বেছিকৈ প্ৰচলিত আছিল আগতে। আজিকালি ডিব্ৰুগড় জিলাত প্ৰায় নাইকিয়া নিচিনা হৈছেগৈ। আমাৰ হেম গগৈদেৱে এইখিনি বিষয়ে ভালকৈ আমাক ক'ব পাৰিব। আৰু আমাৰ বিহু বুলি ক'লে আচলতে আমি কিছুমান বহুত কথা কিমান বিধ বিহু আছে, বহুত আছে, বহুত বিহু আছে। তেনেকৈ আমাৰ হাত বিহুটোৰ কথাটো বাৰু বাদেই দিলোঁ। হাত বিহুক আমি বাৰু হেৰি নকৰিলোৱেই। তাৰ উপৰিও এনেকুৱা কিছুমান বিহু আছে, ধৰক জেং বিহু বা টকা বিহু আপোনালোকে সকলোৱে জানে। জুম বিহু আছে, ঘৰ বিহু আছে, চোতাল বিহু, তৰা চিঙা বিহু, আকৌ পেট বিহু বুলি এবিধ বিহু আছে বুলি আমাৰ কিতাপে পত্ৰ আমি পাওঁ। মুকলি বিহুটো আছেই। হাপুৰ পিতা বিহু, এই বিষয়ে আমি জানিবলগীয়া বহুত আছে। আমাৰ বিহু কৃষ্টি পৰিষদে এই সকলোবিলাক লাহে লাহে ৰাইজৰ আগত দাঙি ধৰিব। নৰাচিকা বিহু, লগ বিহু, থেকেৰা ফুলীয়া বিহু, বোকা বিহু, এইবিলাকৰ বিষয়ে আমাৰ উপেন ৰাভা হাকাচাম ছাৰে তেখেতে বৰ সুন্দৰকৈ এইবিলাক কথা বিভিন্ন কিতাপত তেখেতে লিখি দিছে। আমি খুব ভাল পাইছোঁ। আৰু তেখেতৰ কিতাপবিলাক পঢ়ি পেলাই মই গম পাইছোঁ যে এইখিনি বহুত কথা আছে। তাৰপিছতে নৰাচিকা বিহু ক'লোঁ। লগ বিহুৰ বিষয়ে আমাৰ খগেন্দ্ৰ শইকীয়াদেৱে বিহু কোষত ভালকৈ লিখিছে। বোকা বিহু, লেচেৰি বিহু, চেংনাং বিহু, টলঙা বিহু, লেঙেৰিৰ বিহু, মেলামৰাৰ মেলা বিহু, টকামাৰি বিহু, হাত বিহু, ফাট বিহু ইত্যাদি বহুত। গছপুৰৰ বিহু, বৰবৰুৱাৰ মৈদাম বিহু, ধেমাজিৰ কুকুৰা বিহু, খেলুৱাৰ গাভৰু বিহু, মাছ খোৱাৰ ৰাতি বিহু, কুকুৰ মৰাৰ বহুৱা বিহু, তাৰপিছত বোৱাৰী বিহু, যিটো আজিকালি নতুনকৈ এটা সৃষ্টি হৈছে বোৱাৰী বিহুটো। তেনেকুৱা ধৰণৰ বহুত বিহু আজিকালি আমি কিতাপে পত্ৰে কাগজে পত্ৰে আমি পঢ়িবলৈ পাওঁ। এই গোটেইখিনি কথা আমি চালি জাৰি চাই আমি বিচাৰি উলিয়াই দিব লাগিব ৰাইজৰ আগত যে আচলতে কোনখিনি বিহু প্ৰকৃত বিহু, কোনখিনি বিহু আচল বিহুৰ পৰা ওলাই আহিছে। আজি যেনেকৈ আমি তাহানিৰ গছতলৰ বিহুৰ বিষয়ে আমি জানিব পাৰিম, বুজিম। গতিকে এইখিনি কথা আচলতে বৰ প্ৰয়োজনীয় কথা। এইখিনি মই ক'বলৈ গ'লে এইখিনি সকলোখিনি আঞ্চলিক বৈশিষ্ট্য। কাৰণ বিহু বুলি ক'লে এখন মহাসাগৰ। বিহুৰ মানে আদি অন্ত পাবলৈ বিচাৰি পাবলৈ বহুত সময় প্ৰয়োজন হয়। তাৰপিছতে আমাৰ বিহু নামেই হওক, বিহু নামটো এখন সাগৰ। কিন্তু এইখিনি ইমান এটা সুন্দৰ বস্তু আমাৰ মাজত আছে। আমি এইখিনি মানে জনাজনৰ মানুহৰ পৰা, সমল ব্যক্তিৰ পৰা আমি দিহা পৰামৰ্শ ল'ব লাগে। এই বিষয়ে আমি আলোচনা বিলোচনা কৰি আমি গৱেষণা কৰিব লাগে। অলপ গৱেষণা আমি কৰি পেলাই আমি চাব লাগে। মই সদায় কৈ আছোঁ, সদায় চিঞৰি আছোঁ যে আমাৰ বৌদ্ধিক মহলত আমি যিমানখিনি প্ৰভাৱ আমি পেলাব পাৰিব লাগিছিল, বৌদ্ধিক মহলক আমি যেনেকৈ আকৰ্ষণ কৰি আনিব পাৰিব লাগিছিল, আমি সেই বিষয়ত কিন্তু ইমানখিনি কৰিব পৰা নাই। আৰু বৌদ্ধিক মহল যেতিয়ালৈকে সোমাই পেলাই এই বিহুৰ বিষয়ে আলোচনা বিলোচনা গৱেষণা পৰ্যন্ত নকৰে, তেতিয়াহ'লে বিহুৰ বিষয়ে বহুত কথা আমি জানিবলগীয়া আমাৰ হৈ থাকে। আৰু এই ৰাতি বিহুৰ বিষয়ে ৰাতি বিহু নহয়, এই গছতলৰ বিহুৰ বিষয়ত মই এটা কথা জানিছিলোঁ। এইটো পিছে মোৰ ব্যক্তিগতভাৱে দেখা নাই, মই কিতাপে পত্ৰে পঢ়াহে। এই যেনেকৈ ধৰক গছক আমাৰ অতি প্ৰয়োজন। আমাৰ অন্ন বস্ত্ৰ বাসস্থান এই সকলো ক্ষেত্ৰতে গছে আমাক সম্পূৰ্ণ সহযোগিতা আমালৈ আগবঢ়াইছে, আমাক সহায় কৰি আছে। এই গছ তলতে আগতে গাভৰু বিহুৱে বেছিকৈ পাতিছিলে। এই তিনিচুকীয়া জিলা বা ডিব্ৰুগড় জিলাত গছৰ তলতে গাভৰু বিহু পাতিছিলে। আৰু এই গাভৰু বিহুৰ এটা কিছুমান নিয়ম আছিলে যে এটা
বান্ধো নাছিলে, কিন্তু গাভৰু বিহু ক'লে যে তাতে ডেকাসকলো গৈ যে যুৱকসকলো গৈ যে তাত বিহু একেলগে বিহু মাৰিব পাৰিব তেনেকুৱা কথা নহয়। বান্ধো নাছিলে, এটা চক্ৰৰ মাজত সেই গাভৰুসকলে বিহু মাৰে আৰু ডেকাসকলে বাহিৰৰ পৰা চাব লাগিব, এটা নিৰ্দিষ্ট জেগা আছে। আৰু এনেকুৱা এটা নিয়ম আছিলে বোলে এটা সময়ত বোৱাৰীও সেইখিনি চাবলৈ বোৱাৰীসকলকো মানে হেৰি দিয়া নাছিলে, অনুমতি প্ৰদান কৰা নাছিলে গাভৰুসকলে। আৰু মানুহ বিহুৰ প্ৰথম দিনা গাভৰুসকলে যিটো বিহু মাৰে গছতলত তেখেতসকলে যিটো বিহু মাৰে সেই বিহুটো কাকোৱে চাবলৈ নিদিয়ে। আৰু সেইদিনা সেই দিনটো ৰাতিটো তেওঁলোকে বোলে সেই বিহু তলিখন খালী নকৰে। মই পঢ়া কথা কৈছো, বিহুখন খালী নকৰে বিহুতলিখন, আনকি ভাত খাবলৈ যাবলৈ হ'লেও তেওঁলোকে পাল পাতি যায়। এনেকুৱা এটা নিয়ম আছিলে। তাৰপিছতে সেই মৰাণসকলে বিশেষকৈ এই ক্ষেত্ৰত আগভাগ লৈছিলে। আৰু মৰাণ এই ক্ষেত্ৰত মই অকণমান ক'ব বিচাৰিছো যে মৰাণৰ বিহু অতি সুন্দৰ। মৰাণৰ বিহুৰ যিখিনি বিহু নামৰ বিহু নাচৰ যিটো লয়লাস, বিহু নামৰ যিটো নান্দনিক সৌন্দৰ্য অতি সুন্দৰ। মই নিজকে গৰ্ব কৰোঁ যে মৰাণৰ বিহু ইমান সুন্দৰ, ইমান ভালকৈ শুনিব পাৰি, ইমান ভালকে তেখেতসকলে গায়, তেখেতৰ সুৰ তাল মান লয় ইমান সুন্দৰ, লাহে লাহে মিহি মিহিকৈ তেখেতসকলে বিহু গায়। আৰু প্ৰত্যেকটো বিহু নামৰে এটা সুন্দৰ অৰ্থ বহন কৰে। মই মৰাণ বিহু নাম যিমানেই শুনিছো সকলোতে মই দেখিছো যে ইমান সুন্দৰ অৰ্থ বহন কৰা, ইমান সুন্দৰকৈ প্ৰকাশভংগী তেখেতসকলৰ, এইটো বৰ ভাল কথা। সেই মৰাণসকলেও বোলে গছৰ তলতে বিহু মাৰিছিলে, এইটো মই ইমান নাজানো। এই কথাটো আমাৰ হেম গগৈ দেৱ আহিলে আমি তেখেতৰ পৰা জানিব পাৰিম। গতিকে এই গোটেইখিনি কথা আমি জানি পেলাই আমাৰ নৱপ্ৰজন্মক আমি এইখিনি কথা শিকাব পাৰিব লাগিব। বিহু কৃষ্টি পৰিষদে বহুত কথা হাতত লৈছে, বহুত আঁচনি হাতত লৈছে, আৰু ইতিমধ্যে কিছুমান আঁচনি আমি কাৰ্যকৰী কৰিছোঁ। গতিকে আমি এই কথাকেইটা সুন্দৰকৈ আমি আমাৰ নৱপ্ৰজন্মক শিকাব লাগিব। মই এই ক্ষেত্ৰত অতি আনন্দেৰে মই আগ্ৰহ কৰিব বিচাৰিছোঁ যে আমি যাক লৈ গৰ্ব কৰিব পাৰোঁ, ডক্টৰ অৰুণোদয় শইকীয়াদেৱ, তেখেত আমাৰ মাজত যেতিয়া আছে, মুখ্য পৰামৰ্শদাতা হিচাপে আছে, তেখেত মুখ্য আমাৰ সমল ব্যক্তি বুলিও আমি তেখেতক ধাৰণা ধৰি লওঁ। তেখেতসকলে আগবাঢ়ি আহক, আৰু যিসকলে বিহুক ভাল পায়, যিসকলে বিহুৰ লগত জড়িত হৈ আছে, যিসকলে বিহুক চিন্তা চৰ্চা কৰিছে, যিসকলে গৱেষণা পৰ্যন্ত কৰিছে ঠাই বিশেষে, সেই তেখেত সকলোখিনি মিলি আমাৰ বিহু কৃষ্টি পৰিষদক যেন এনেকুৱা এটা অনুষ্ঠানলৈ পৰিৱৰ্তন কৰে, এইটো মই তেখেতসকলক অতি বিনম্ৰভাৱে আহ্বান কৰিছোঁ। এনেকুৱা এটা অনুষ্ঠানলৈ পৰিৱৰ্তন আমি যাতে কৰিব পাৰোঁ, যাতে বিহুখন গোটেই অসমজুৰি এক হওক। আজি আঞ্চলিক বৈশিষ্ট্যটো মই কোৱা নাই, আঞ্চলিক বৈশিষ্ট্যটো থাকক, আঞ্চলিক বৈশিষ্ট্য থাকিব লাগিব, আঞ্চলিক বৈশিষ্ট্য থাকিলেই হ'ব। যেনেকৈ ধৰক সাধাৰণ এটা কথা মই কৈ দিছোঁ, এতিয়া আমাৰ লখিমপুৰৰ ফালে এই হুঁচৰি যোৰা যে আহে, হুঁচৰি যোৰা কেতিয়াও পদূলি পৰা আগবঢ়াই নানে, বৰঞ্চ নঙলা মাৰি থোৱাই থাকে, বা কোনোবাই জানিছে যে আজি হুঁচৰি যোৰা হয়তো আহিব পাৰে, নঙলাগিডাল খুলি থয়, এনেকুৱা কথা। কিন্তু কোনো ঠাইত আকৌ হুঁচৰিক বৰ সুন্দৰকৈ পদূলি মুখৰ পৰা গৃহস্থই সেৱা সৎকাৰ কৰি গামোচাই ৰাস্তাটো বাটটো মানে চফা কৰি আদৰি লৈ আহে, চেলেং কাপোৰ পাৰি পেলাই তেখেতসকলৰ পদধূলি গ্ৰহণ কৰে। সেইটো এটা ভাল কথা। সেইবিলাক চব আঞ্চলিক বৈশিষ্ট্য, এইবিলাকো যাতে আমি অতি সুন্দৰকৈ এটাৰ পিছত এটাকৈ আমি উলিয়াই ল'ব পাৰোঁ, এইটো কৰিব পাৰিলে আমাৰ কাৰণে এইটো খুব ভাল কথা হয়। এতিয়া মই বিশেষ নকওঁ, আমি গছতলৰ বিহুৰ বিষয়ে আলোচনা হ'বলৈ আছে। আমাৰ বহুত সমল ব্যক্তি, অতি শ্ৰদ্ধা ব্যক্তিসকল আমাৰ ইয়াত আছে, তেখেতসকলৰ পৰা আমি এই বিষয়ে শুনিম। খালি মই মাত্ৰ এইটোৱে আশা কৰোঁ যে আমাৰ বিহু কৃষ্টি পৰিষদক আপোনালোকৰ দৰে অতি জ্ঞানী গুণী সমল ব্যক্তিসকলে যাতে আমাক সহায়ৰ হাত আগবঢ়ায়, আমাৰ হাতত হাত ধৰি তেখেতসকলে যে আমাক আগুৱাই লৈ যায়, তাৰ কাৰণে মই বিহু কৃষ্টি পৰিষদৰ মুখ্য উপদেষ্টা হিচাপে আপোনালোকক মই আহ্বান জনাইছোঁ। আপোনালোকক মই দহুগুৰি
দহু কৰি মানে ক'ব বিচাৰিছোঁ যে আমাক আৰু শিক্ষা দিয়ক, আমাক আৰু নজনা কথাখিনি আমাক জানিবলৈ দিয়ক। এইখিনিতে মই আমাৰ ডক্টৰ দীপেন দাসক ধন্যবাদ দিব বিচাৰিছোঁ। যদিও তেখেত বিহু কৃষ্টি পৰিষদৰ মানুহ সম্পূৰ্ণৰূপে, কিন্তু তেখেতে এই বিষয়ত বৰ কষ্ট কৰি আগবাঢ়ি আহিছে। এই এনেকুৱা এতিয়া আজি 4খন এনেকুৱা ধৰণৰ আমি আলোচনা চক্ৰ আৰম্ভ কৰিছোঁ। এই আলোচনা চক্ৰবিলাকৰ মাজৰ পৰা আমি বহুত কথা বুজিব পাৰিম। সেইকাৰণে মই সকলোকে ধন্যবাদ জনাই আজি এই অনুষ্ঠানটি উদ্বোধন কৰিছোঁ বুলি মই গৰ্বৰে ঘোষণা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। ধন্যবাদ ডক্টৰ গগৈদেৱ। আপুনি আপোনাৰ উদ্বোধনী ভাষণত বিহুৰ এক সামগ্ৰিক ৰূপৰ বিষয়ে আপুনি বিশ্লেষণ আগবঢ়াইছে। আমি সুখী হৈছোঁ যে আমাৰ অংশগ্ৰহণকাৰীসকলে আপোনাৰ এই উদ্বোধনী ভাষণৰ পৰা যথেষ্টভাৱে উপকৃত হৈছে। আৰু আপুনি বহুকেইটা দিশৰ ওপৰত আপুনি উনুকিয়াই গৈছে। সেই দিশসমূহৰ ওপৰতো আমি অনাগত দিনত বিহুৰ কৃষ্টি পৰিষদ অসমৰ তৰফৰ পৰা এই বিদ্যায়তনিক চৰ্চা আমি অব্যাহত ৰাখিম। যিকি নহওক আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। এতিয়া আমি আজিৰ বিশিষ্ট অতিথি ইতিমধ্যে তেখেতৰ মাজত আছে, মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, অসমৰ লোক সংস্কৃতিৰ বিশিষ্ট সাধক, আমাৰ বিহু কৃষ্টি পৰিষদ অসমৰ নমস্য শ্ৰদ্ধাৰ ডক্টৰ অনিল শইকীয়া ছাৰ। আমি ছাৰক আমাৰ মাজলৈ আদৰিছোঁ। লগতে ছাৰৰ প্ৰতি এটা অনুৰোধ জনাব বিচাৰিছোঁ, যোগাযোগ কৰিব পৰা নাই, তেখেতৰ ফোনটো আমি চুইচ অফ পাইছোঁ। আমাৰ সম্পাদকেও চেষ্টা কৰিছে, গতিকে আমি এই সময়খিনি ব্যৱহাৰ কৰিব বিচাৰিছোঁ। আপোনাৰ বিশিষ্ট অতিথিৰ ভাষণ আমি কিছু দীঘলীয়া কৰিবৰ কাৰণে ইয়াৰ পাছতে অনুৰোধ জনাইছোঁ। আৰু এইখিনি কৈ মই আপোনালৈ আগবঢ়াই দিছোঁ। দাস ডাঙৰীয়া, হয় হয় মই তেখেতৰ লগত যোগাযোগ কৰিছোঁ। তেখেতৰ কিন্তু ফোনটো মানে 2টা নম্বৰ আছে, 2টা নম্বৰ মানে চুইচ অফ। হয় হয় ময়ো চুইচ অফ পাইছোঁ। গতিকে হয়, তেখেতৰ ওপৰত আমি এটা আশা নকৰাটোৱে ভাল হ'ব। হয়, তেখেতৰ হয়তো যোগাযোগৰ কিবা টেকনিকেল প্ৰব্লেমৰ কাৰণে এনেকুৱা হ'ব। গতিকে আমি সময়খিনি শইকীয়া ছাৰলৈ এৰিছোঁ। শইকীয়া ছাৰ বিশিষ্ট অতিথি বুলিয়ে নহয়, সমল ব্যক্তি হিচাপেও ছাৰে আজিৰ এই আলোচনাত বক্তব্য আগবঢ়াবলৈ মই অনুৰোধ জনালোঁ। শইকীয়া ছাৰ। হয় 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 হয়, ধন্যবাদ। নমস্কাৰ জনাইছোঁ। ইতিমধ্যে নমস্কাৰ। নমস্কাৰ, ভালে আছে? ভালে আছো। ঠিক আছে, কওক। শুনিম বুলি ৰৈ আছো। ইতিমধ্যে অতি সুন্দৰকৈ ডক্টৰ অমৰেন্দ্ৰ গগৈয়ে আমাৰ বিহুৰ কৃষ্টিৰ সামগ্ৰিকতাৰ বিষয়ে ক'লে। ডক্টৰ সুখদেৱ অধিকাৰী, সভাপতি বিহু কৃষ্টি পৰিষদ, অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ, তেখেতে উদ্বোধন কৰি গ'ল। ধুনীয়াকৈ ঘোষাৰে বা বিহুৰে আৰম্ভ কৰিলে। আৰু আমাৰ সমন্বয়ক ডক্টৰ দীপেন দাসে সুন্দৰকৈ পৰিচালনা কৰি আছে। যোগেশ দাসক ধন্যবাদ জনাইছো। আৰু ভালেখিনি ব্যক্তিক দেখিছো, দিব্যজ্যোতি বৰগোহাঁইক দেখিছো, মনোৰঞ্জন দাসক দেখিছো, যোগেশ গগৈক দেখিছো, যোগানন্দ গগৈক দেখিছো, শ্ৰদ্ধা জনাইছো। আৰু তাহানিৰ গছতলৰ বিহু এই সন্দৰ্ভত এতিয়াও যদি সম্ভৱ হয়, হেম গগৈ যদি আহে, তেখেতকো আমি শ্ৰদ্ধা জনাইছো। কি কওঁ? ছাৰ, আপোনাক অকমান সময় ৰবলৈ অনুৰোধ জনাইছোঁ। আমাৰ অংশগ্ৰহণকাৰীসকলৰ প্ৰতি এটা অনুৰোধ আছে, আপোনালোকে অনাৱশ্যকীয়ভাৱে আপোনালোকৰ স্পীকাৰটো অন কৰি নাৰাখিব। আমাৰ সমল ব্যক্তিৰ কথাখিনি শুনাত আমাৰ কিছু অসুবিধা হ'ব। গতিকে এটি বিনম্ৰ গুহাৰি অনাৱশ্যকীয়ভাৱে আপোনালোকৰ স্পীকাৰটো অন কৰি নাৰাখিব। ধন্যবাদ। আমি শইকীয়া ছাৰ ওচৰলৈকে পুনৰ গৈছোঁ। এইখিনিতে এটা কথা মই ক'ব বিচাৰিছোঁ। আমি বহুতক দেখা নাই, যেনে ধৰক আমাৰ সম্পাদকে কথাকেইষাৰ ক'লে, কথা বতৰা পাতিলে, কিন্তু সম্পাদকৰ সেইটো আমি নেদেখিলোঁ তেখেতক। গগৈদেউ, আচলতে কি হয়, বহু কেইজনৰ নেটৱৰ্কৰ অসুবিধাৰ কাৰণে যদি তেওঁলোকৰ ভিডিঅ'টো অন কৰে, কথাখিনি শুনাত অসুবিধা হয়। হয় নেকি? কিছু ঠাইত মানে নেটৱৰ্কৰ অসুবিধা হ'লে যদি অডিঅ' ভিজুৱেল দুটা অন কৰিলে অসুবিধা হয়। গতিকে সেইকাৰণে হয়তো তেওঁলোকে অন কৰা নাই। আৰু কিছু নাই, আমি উপেন দেৱদেৱক দেখিছোঁ, আমাৰ কিন্তু দিব্যজ্যোতি বৰগোহাঁইক দেখা নাই। এইটো এটা কথা হৈছে, দেখিলে ভাল লাগে। তুমি লুকাই নাথাকিবা আকৌ সহযোগ কৰা। আমি পুনৰ শইকীয়া ছাৰক আমি
তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছো। তাহানিৰ গছ তলৰ বিহু এই শব্দটো শুনিলেই ভাল লাগি যায়। আৰু তাহানি বুলি ক'লে আমি কোন চনলৈ যাম বা কোন শতিকালৈ যাম সিও এটা কথা। যে তাহানি বুলি ক'লে ৰুদ্ৰসিংহৰ যেতিয়া বিহু আনিছিলে ৰংঘৰ বাকৰি, তাৰ আগতো চাউলুং চুকাফা আহিছিল অসমলৈ। বহুতে কৈছে তেখেতে ঢোল বজাই আহিছিল আৰু বিহু তাৰ পৰাই আহিছে। সেইখিনি গোটেইখিনি গৱেষণাৰ বিষয় অমৰেন্দ্ৰ গগৈয়ে কোৱাৰ দৰে। কিন্তু এটা সত্য যে তাহানিতে বিহু গছ তলতে কৰিছিল। উজনি অসমত গছ তলতে বিহু হৈছিল। আৰু কেতিয়া হৈছিল বুলি ক'লে লীলা গগৈয়ে সঠিকভাৱে দুটা কথা কৈছে যে মানুহৰ যেতিয়াই তিনটা মৌলিক সমস্যাৰ পূৰ্ণ হৈছিল, এটা অন্ন সমস্যা, এটা বস্ত্ৰ সমস্যা আৰু এটা বাসস্থানৰ সমস্যা। এই তিনিটা মৌলিক সমস্যা পূৰ্ণ হোৱাৰ পিছত মানুহে নিশ্চিন্ত আজৰি সময় পাইছিল, এয়া লীলা গগৈয়ে কোৱা কথা। আৰু এই তিনিটা মৌলিক প্ৰয়োজন পূৰণ হোৱাৰ পিছত মানুহৰ মনত সৃষ্টিৰ গজালি ওলাইছিল আৰু কৃষ্টিৰ গজালি ওলাইছিল। আৰু তেতিয়াই তেওঁ মনৰ যিখন আকাশ মুকলি হৈ পৰিছিল আৰু পথাৰখন তেওঁৰ কাৰণে কাব্যিক হৈ পৰিছিল। পথাৰে তেওঁ কথা কৈছিল, চৰায়ে কথা কৈছিল, গছ গছনিয়ে কথা কৈছিল। এই যে চৰাইবোৰ যে গংগা চিলনীৰ মাত শুনিছিল, শেন চৰাইৰ চোকা দৃষ্টি দেখিছিল, চাকৌ চকুৱে দেখিছিল, কপৌ দেখিছিল, ডাউক দেখিছিল, কুলি দেখিছিল, কেতেকী দেখিছিল, মটীয়া চিলনী দেখিছিল, কাম চৰাই দেখিছিল, টুনি চৰাই দেখিছিল, কৰচন কনোৱা দেখিছিল, দৰিকৰ মাত শুনিছিল, মইনা চৰাইৰ মাত শুনিছিল। এই যে পাৰ শালিকাটো ঘৰতে আছেই। এই চৰাই চিৰিকটি, গছ বিৰিখ, ফুল পক্ষী, নদ নদী তেতিয়া একোটা একোটা কাব্যৰ বিষয় হৈ পৰিছিল আৰু কাব্যৰ উপমা হিচাপে আহি পৰিছিল। আৰু এই যে পথাৰখন দেখিছিল, এই যে চ'তমহীয়া বতাহজাক দেখিছিল, তেতিয়া একোটা একোটা এই প্ৰকৃতিৰ উপমাৰে একোটা একোটা চাৰি শাৰীৰ কাব্য ৰচনা কৰিছিল। অনেক ধৰণে কাব্য ৰচনা কৰিছিল। এই যে গংগা চিলনী দেখিলে, আজিৰ প্ৰজন্মই নেদেখিব, আমিও দেখা নাই, আমি বৰ দুৰ্ভাগ্য। যে ওপৰে উৰিলে গংগাকৈ চিলনী, পাখিয়ে নললে ঘোৰ। তাৰ পিছৰ কথাটো প্ৰেম, মিলন আৰু বিৰহ। কিয় প্ৰেম, মিলন, বিৰহৰ কথা কিয় আহিছে? আৰু এই যে গছতলৰ বিহুত কি গাব তেওঁলোকে আচলতে কৰিছিল কি? যদি সেই প্ৰশ্নৰ আমি উত্তৰ বিচাৰিছিলো, কৰিবলৈ এটাই কাম, সেয়া হ'ল কৃষি। আৰু সকলোৱে কৈছে যে কৃষিৰ আৰম্ভণিৰ পৰাহে সকলো কৃষ্টি আৰম্ভ হৈছে। আৰু গোটেইখন আছিলে পথাৰ, বিশাল পথাৰ, নদন বদন পথাৰ, যেনি চাই পথাৰ, অৰণ্য আৰু অৰণ্যৰ মাজত লুংলুঙীয়া বাট নদী। এই অৰণ্য পথাৰৰ মাজত মানুহে কৃষি কৰিছিল আৰু কৃষি কাৰ্যৰ তাৰ বাহিৰে একো নাছিলে। এই যে বিদ্যালয় মহাবিদ্যালয় নাছিলে, দুই এখন হয়তো গুৰুৰ টোল আছিলে আৰু মানুহৰ দুই এজন বণী আছিলে, তাৰ বাহিৰে সকলো মানুহে কৃষিজীৱী আছিলে। গতিকে এই যে কথাটো কৈছো যে ওপৰে উৰিলে কৰচন কটোৱা, ওপৰে উৰিলে গংগাকৈ চিলনী, পাখিয়ে নললে ঘোৰ, আছিলো সতৰুৱে ভাঙিলে জোৰ। যি যে প্ৰেম, মিলন, বিৰহৰ কথা গাইছিল তেখেতসকলে, ক'ত গাইছিল? নদীৰ পাৰত গাইছিল, পথাৰৰ মাজত গাইছিল, অৰণ্যৰ কাষত গাইছিল, বা পথাৰৰ মাজত গছ তলত গাইছিলে। আৰু সেই যে গাইছিল, গোৱাৰ পিছত প্ৰথমতে চিঞৰ চিঞৰি গাইছিল। দেহা হল অলিয়া ধৰক, দেহা হল বলিয়া, দেহা হল দিহিঙৰ গৰা, তোমাৰে লগতে হলো মই বলিয়া, চিনাচিনি হবৰে পৰা। এইবোৰ এটা সময়ত একেবাৰে অন্তৰ উজাৰি গাইছিলে। অন্তৰ উজাৰি গাওঁতে গাওঁতে এনেকুৱা হৈছিলে যে তেওঁ ইমান আনন্দ পাইছিলে, প্ৰত্যেকটো এনেকুৱা কাব্য গোৱাৰ পিছত তেওঁ এটা আনন্দ লাভ কৰিছিলে।
আৰু সেইকাৰণে আপোনাসবে দেখিব যে যেতিয়া এটা যোজনা গায় বিহুত তাৰপিছত এটা উকি বা কিৰুলি মাৰে এই উকি বা কিৰুলিটো ক'ৰ পৰা আহিছিলে যে গছ তলত যে বিহু হৈছিলে মানুহে যে সৃষ্টি কৰিছিলে সৃষ্টিৰ আনন্দত যে মই কিবা এটা সৃষ্টি কৰিলো সেই বুলি ধৰক তেওঁ এটা উকি মাৰিছিলে এই যে সৃষ্টি হৈছিলে লাহে লাহে সেই গীতখিনি তেখেতসকলে অলপ পুৰাৰূপিত কৰি গাইছিলে দুটা দুটা চাপৰিত গাবলৈ আৰম্ভ কৰিছিলে চাপৰি দুটা এনেকুৱা যে এটা চাপৰি কোমল এটা চাপৰি টান আৰু এই চাপৰিটোৱে আমাৰ বিহুৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য আৰু ঢোলৰ যেতিয়া চাপৰ পৰে তেতিয়া আপোনাসবে মন কৰিব ঢোলৰ বিহু নামৰ লগত বজাই থকা ঢোলৰ চাপৰটোত প্ৰথমটো কোমল দ্বিতীয়টো অলপ টান যেনে খিতঘিন যেই হওক যেতিয়া এই গাবলৈ আৰম্ভ কৰিছিলে আৰু এইখিনি যেতিয়া গাইছিলে ইজনৰ পৰা সিজনে গাইছিলে সিজনৰ পৰা সিজনে গাইছিলে গাওঁতে গাওঁতে গোট খাইছিলে ডেকাসকল গোট খাইছিলে আৰু গাভৰু সকলো গোট খাইছিলে আৰু গাভৰুৱেও সৃষ্টি কৰিছিলে ডেকায়ো সৃষ্টি কৰিছিলে আমাৰ অমৰেন্দ্ৰ গগৈ ভালকে জানিব বা আমাৰ সকলোৱে ভালকে জানিব যে যিমানবোৰ বিহুগীত আছে কিমান পুৰুষে লিখা বিহুগীত আছে তেনেধৰণে নাৰীৰ লিখাও অনেকখিনি বিহুগীত আছে এই যে স্যাৰ অকমান সময় লৈছো ঠিক আছে স্যাৰ হয় আমাৰ হয় মায়া দত্ত বাইদেউ আৰু চাৰিফুল ইছলাম আপোনালোকে স্পিকাৰটো অফ কৰি ল'ব শইকীয়া ছাৰৰ কথাখিনি শুনাত আমাৰ অসুবিধা হৈছে মায়া দত্ত বাইদেউ আৰু চাৰিফুল ইছলাম আপোনালোকে স্পিকাৰটো অফ কৰি ল'ব ধন্যবাদ শইকীয়া ছাৰ আপোনাৰ ওচৰলৈকে পুনৰ আহিছো মোৰ মাতটো ভালকে নাই শুনা নেকি বাৰু নহয় আমি শুনিছো ছাৰ কি হৈছে মানে দুজন মানুহৰ স্পিকাৰটো অন কৰি থোৱা আছে আননেচেচাৰিলি স্পিকাৰটো অন কৰি থলে ভইচটো প্ৰব্লেম হয় গতিকে তেওঁলোকলৈ আমি অনুৰোধ জনাইছো হয় ছাৰ আপুনি ক'ব মই কৈছো যে নাৰী আৰু পুৰুষ উভয়ে গীতসমূহ ৰচনা কৰিছিলে এই যে নলনীত কান্দিলে হেতু লুকা চৰাইটি হেতুলুক কৰিলে বনত এই পদষাৰ আপুনি চাওক যে লৰাই গাইছে যে ওপৰে উৰিলে গংগা কৈছিলনি যে ছোৱালীয়ে কৈছে নাৰীয়ে কৈছে নলনীত কান্দিলে হেতু লুকা চৰাইটি হেতুলুক কৰিলে বনত হাতৰ বন কৰি চিতনি ধৰেহি ধনৰ কথা পৰিলে মনত তাৰমানে তাহানিৰ গছতলৰ বিহুত নাৰী আৰু পুৰুষ উভয়ে অংশগ্ৰহণ কৰিছিলে যে নাৰীয়ে কৈছে যে কলঙৰ পাৰতে কাপোৰ ধুই আছিলো তোমালৈ ধাৱতি কৰি মনৰে হাবিয়া মনত নামাৰিবা নিয়াহি ডিঙিতে ধৰি কি সাংঘাতিক কল্পনা আকৌ কৈছে যে চৰাই হোৱা হলে উৰি গলোহেঁতেন মাজত ধনশিৰি নৈ আগলি ধনৰে বাতৰি বেয়াটো শুনিলো কঠীয়া তলিলৈ গৈ কঠীয়া কোনে তোলে নাৰীয়ে তোলে কঠীয়া তলিলৈ গৈ যে চৰাই যদি ধনৰ এই খবৰটো পাইছো যে মই যদি চৰাই হলোহেঁতেন তেতিয়া ধনৰ বাতৰিলৈ লবলৈ উৰি গলোহেঁতেন ধনশিৰি নৈ পাৰলৈ উৰি গলোহেঁতেন আকৌ ছোৱালীয়ে কৈছে যে আগলি বাঁহৰে লাহৰি গগনা বহি তাঁতৰ পাতত বাওঁ তাত কোনে বয় নাৰীয়ে বায় আহে কি নাহে ঐ মোৰে ধন চেনাই ঐ চিৰি পাতি মংগলখন চাওঁ এই চিৰিবিলাক তাঁতৰ চিৰিবিলাক পাতে এই চিৰি পাতি এই কেইডাল চিৰি এনেকে লৈ আহিলে 5ডাল বা 6ডাল যে জোৰ হলে আহিব বেজোৰ হলে নাহিব মংগলখন চাই কেতিয়াবা পুৰুষক জোকাইছো কি বুলি জোকাইছে যোৱাটো বিহুতে গগনা খুজিলো এইবেলিও নিদিলা সাজি তোমাৰে গগনা আমাকে নালাগে দিয়া গৈ সিজনী সাজি এই বুলি নাৰীয়ে কৈছে দিয়া গৈ সিজনীক সাজি তোমাৰনো গগনা আমাক নালাগে এই যে নাৰী আৰু পুৰুষ উভয়ে সমান সংখ্যক বিহু নাম ৰচনা কৰিছিলে ৰচনা কৰাৰ বাবেহে এটা পৰিৱেশ সৃষ্টি হৈছিলে কি পৰিৱেশ সৃষ্টি হৈছিলে যে এফালে পুৰুষে বিহু নাম গাই আছে হয়তো দূৰণিত হব পাৰে আৰু আনফালে নাৰীয়ে বিহু নাম গাই আছে আৰু ওচৰত হব পাৰে নেকি আমি অলপমান আগলৈ গুচি যাওঁ নেকি আজিৰ পৰা প্ৰায় 100 বছৰৰ আগলৈ গুচি যাওঁ নেকি তাতকে আগলৈ যাবলৈ আমাৰ হাতত তথ্য নাই 100 বছৰ আগৰ এটা তথ্য আছে 1924 চন এতিয়া 2021 চন 1924 চনত
এখন উপন্যাস প্ৰকাশ হৈছিলে। সেই উপন্যাস লিখা মানুহজন তাৰো হয়তো 40 বছৰ আগত জন্ম হৈছে, ৰজনীকান্ত বৰদলৈ। 1924 চনৰ আগত কৈলে 1880 চন এনেকুৱা সময়ৰ কথা। ধৰক ৰজনীকান্ত বৰদলৈয়ে ৰঙলী উপন্যাসত এই যে গছ তলৰ বিহুৰ কথা পাতিছে, যে ৰঙিলীয়ে কৈছে সতৰামক যে আমি বিহু কৰিম, লগ বিহু কৰিম। এই যে উপন্যাসত এই কথাটো কৈছে, ই প্ৰমাণ কৰিছে যে নাৰী আৰু পুৰুষে একেলগে বিহু কৰিছিলে। ক'ত কৰিছিলে? গছৰ তলত বিহু কৰিছিলে। আৰু সতৰামে কৈছিলে যে আহিবি বিহু কৰিম। ৰঙিলীয়ে প্ৰথমে নাহো বুলি কৈছে, যিয়ে হওক পাছত তেখেতসকলে বিহু কৰিছে। যে 100 বছৰ আগত এই যে উপন্যাসখন, কিন্তু উপন্যাসৰ কাহিনীটো তাৰ আগৰ। উপন্যাসৰ কাহিনীটো মানৰ আক্ৰমণৰ সময়ৰ আগৰ কাহিনী। ৰজনীকান্ত যি হওক, এই যে বিহু কৰিছিলে, ডেকাই গাভৰুৱে বিহু কৰিছিলে, আৰু ডেকাই গাভৰুৱে বিহু কৰিবৰ কাৰণে আটাইতকৈ দৰকাৰী বস্তু 3টা। এটা হ'ল বিহু নাম, এটা হ'ল ঢোলৰ ছন্দ, আৰু আনটো হৈছে পেপাৰ লহৰ। তাৰ লগত গগনা সুতুলি সেইখিনি। পেঁপা বজাবলৈ কৈছে। পেঁপা বজাবলৈ নাৰীয়ে পুৰুষক আহ্বান জনাইছে। বিভিন্ন নাম গীত তাৰ আছে। এই যে পুৰুষে নাৰীয়ে এটা সৃষ্টি কৰিছিলে, সৃষ্টিকৰ্ম, 3টা কৰ্ম সৃষ্টি কৰিছিলে। এটা বিহু নাচ সৃষ্টি কৰিছিলে, এটা বিহু নাম সৃষ্টি কৰিছিলে, আৰু ঢোলৰ ছন্দ সৃষ্টি কৰিছিলে। আমি আজি যিবোৰ ঢোলৰ ছন্দ পাওঁ সাম্প্ৰতিক কালত, সেইবোৰ ঢোলৰ ছন্দ লাহে লাহে ক্ৰমবিকাশিত হৈ আহিছে। ক্ৰমবিকাশিত হৈ আহি আজি আমি এনেকুৱা ঢোলৰ ছন্দ পাইছো। বাৰু আমি 1924 চনৰ পৰা আৰু যদি 100-150 বছৰ আগলৈ গুচি যাওঁ, তেতিয়াও আমি বিহুৰ লিখিত তথ্য পাওঁ। ক'ত পাওঁ? যে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত যে পথাৰত বিহু কৰি আছিলে, বিহুক একেবাৰে ৰাজ পৃষ্ঠপোষকতা দিলে, ৰজাই পৃষ্ঠপোষকতা দিলে। স্বৰ্গদেউ ৰুদ্ৰসিংহই 1696 চনৰ পৰা 1714 চনলৈ এইখিনি ৰুদ্ৰসিংহৰ ৰাজত্ব কাল। এই ৰাজত্ব কালৰ সময়ছোৱাতেই পথাৰত থকা বিহুৱে হওক, গছ তলত থকা বিহুৱে হওক, ৰংঘৰৰ বাকৰিলৈ নিমন্ত্ৰণ কৰি আনিছিল, আৰু তাতেই বিহু মাৰিবলৈ কোৱা হৈছিল। যে হওক, ইয়ে প্ৰমাণ কৰে যে এই 17 শতিকাত 16 শতিকাত আমাৰ বিহুৱে এটা বিশিষ্ট ৰূপ পৰিগ্ৰহ কৰিছিলে, এটা নান্দনিক ৰূপ পৰিগ্ৰহ কৰিছিলে। যিটো নান্দনিক ৰূপ পৰিগ্ৰহ কৰাৰ বাবেহে ৰজাৰ দৃষ্টি আকৰ্ষিত হৈছিলে। আজি আমাক অমৰেন্দ্ৰ গগৈয়ে কৈ গৈছে যে বিহুবোৰতো বিহু হৈছিলে, অনেক ঠাইত বিহু হৈছিলে, আৰু এই যে বিহুৰ ঠাইৰ নামেৰো আমাৰ অনেক বিহুৰ কথা আছে। আৰু যি অমৰেন্দ্ৰ গগৈয়ে আজি ঢকুৱাখানাৰ ফাটৰ বিহুৰ কথা কৈছে, সেই বিহুৰ ইতিহাস চালেও পাওঁ যে মানুহে কৰ দিবলৈ আহোঁতে 3-4 দিন সময় লাগিছিলে। সেই সময়ছোৱাত মানুহে ইংৰাজক কৰ দিবলৈ আহোঁতে বিহু মাৰি আছিলে। সেই ফাটৰ কথাটো সেই কথাটো আছিলে। পাছত সেই বিহু ছাৰ 1 মিনিট ল'ম নে? 1 মিনিট। আপুনি ইমান সুন্দৰ কথাখিনি কৈছে। সেই স্বৰ্গদেউসকলে যে বিহুটো আনিলে, চকুত পৰিলে তেখেতসকলৰ, তাত বিহু নামেই কৈছে, হুৰাইল স্বৰ্গৰ তৰা চাই থাকো নীলাবৰ পৰা, নাচোন ভাল লাগে কি স্বৰ্গদেউ ঈশ্বৰে ৰখালে কেঁকুৰা দোলাত। তাৰমানে এটা হুৰাইল কলীয়া চোলা, নাচোন ভাল দেখি স্বৰ্গদেউ ঈশ্বৰে ৰখালে কেঁকুৰা দোলা। তাৰমানে স্বৰ্গদেউ এদিন দোলাত গৈছিলে, সেইফালে যাওঁতে বাটৰ কিনাৰত ডেকা গাভৰু অলপে মানে বিহু মাৰি থকা দেখিলে। সেইটোকে বিহুৱাই আমাৰ বিহুৱাকেইটা কমটি হেৰি নহয়, নাছিলে নহয়, তেখেতসকলে বিহু নামেই বনাই পেলালে। হুৰাইল কলীয়া চোলা, নাচোন ভাল লাগি স্বৰ্গদেউ ঈশ্বৰে ৰখালে কেঁকুৰা দোলা। স্বৰ্গদেৱে মানে এইফালে পথাৰত বিহু মাৰি আছে, স্বৰ্গদেউ এইফালে গৈ আছে দোলাত। পৰ্দাখন ফাঁক কৰি পেলাই অকণমান চালে, চাই দেখিছে ইমান সুন্দৰকৈ বিহু নাচিছে। তেতিয়া মানে কেঁকুৰা দোলা ৰখাই পেলাই স্বৰ্গদেৱে বিহুখন চাই পিছত খবৰ পঠিয়ালে যে সেই দলটিক স্বৰ্গদেউক লগ কৰিবলৈ
ক'ব লাগে। এইটো বিহু নামত কোৱা কথা দেই, বিহু নামতে এনেকুৱা কথাটো মানে ওলাইছিলে। ধন্যবাদ, আপুনি যে কথাখিনি এনেকৈ ক'লে মই ভাল লাগি পাইছোঁ। স্বৰ্গদেউৰ চকুত পৰিলে বুলি যে আপুনি ক'লে সেইটো। হয় বন্ধুবোৰ, অমৰেন্দ্ৰ গগৈ বন্ধুবোৰ নহয়, মৰমৰ অমৰেন্দ্ৰ গগৈ, আপুনি এটা সাংঘাতিক তথ্য আমাৰ আগত দাঙি ধৰিলে। আৰু এটা ডাঙৰ কথা ক'লে আপুনি। কোনটো কথা ক'লে যে এই যে স্বৰ্গদেউৰ ৰোল কেঁকোৰা দোলাই, তেখেতসকলে এটা বিহু নাম সৃষ্টি কৰি পেলালে। এইটো কম কথা নহয় কিন্তু। এই যে সৃষ্টি কৰিলে, সৃষ্টি কৰা মানুহখিনিৰ 3টা গুণ আছিলে। আজি আমি যিটো বিহু পাইছো গছতলৰ পৰা আহি, 3টা গুণৰ কাৰণে আমি এইখিনি পাইছো। মই প্ৰথমে কৈছিলো যেতিয়া বিদ্যালয় মহাবিদ্যালয় একো নাছিলে, আমি মানুহখিনিক আগৰ মানুহখিনিক 3টা শব্দ কৈ কেতিয়াবা মোৰ দুখ লাগে। কি বুলি কওঁ, নিৰক্ষৰ চহা হোজা, আমি এনেকে কওঁ। নিৰক্ষৰ চহা হোজা বুলি কওঁ, তেতিয়া দুখ লাগি যায়। কেনেকে নিৰক্ষৰ বুলি আমি কৈছো? কিয়? য'ত বিদ্যালয়েই নাই, যিটো জেগাত বিদ্যালয়েই নাই, তেখেতসকলক নিৰক্ষৰ বোলাৰ কিবা অৰ্থ আছেনে? আৰু যি সময়ত কৃষিৰ বাহিৰে বনিজ 2 এজন আছিলে, অন্য কোনো কথাই নাছিলে, চাহ কোম্পানী নাই, তেল কোম্পানী নাই, গেছ কোম্পানী নাই, একো নাই, কৃষি আছিলে। সেই সময়ত মানুহে কৃষি নকৰি কি কৰিব? তেখেতসকল অৱধাৰিতভাৱে কৃষি কৰিব লাগিব। আৰু হোজা কেনেকে হ'ব? তেখেতসকল হোজা নহয়, তেখেতসকলৰ আছিলে অসাধাৰণ মেধা শক্তি আৰু প্ৰখৰ স্মৃতি শক্তি। এই যে আমি আজি ইমান হাজাৰ বিহু নাম পাইছো, আজি এই যে ডিম্বেশ্বৰ নেওগে, আজি নকুল চন্দ্ৰ ভূঞাই, লীলা গগৈয়ে এই যে শকত আৱত গ্ৰন্থসমূহ লিখিছে, সেইখিনি প্ৰখৰ স্মৃতি শক্তিৰ। আৰু 3টা গুণ, এটা হ'ল অসাধাৰণ মেধা, প্ৰখৰ স্মৃতি শক্তি, আৰু এটা আপুনি কোৱাটো যে দোলা ৰখাই যে চাই গ'ল, এটা সৃষ্টিশীল মন আছিলে, ক্ৰিয়েটিভ মাইণ্ড আছিলে। এই যে মুকলি গছৰ তলত মুকলিকে বিহু মাৰিছিলে, এটা সময়ৰ পৰা কি কৰিছিলে? নাম ৰচনা কৰিছিলে। কি দেখিছিলে? যে চম্পা ফুল দেখিছিলে, চম্পা ফুল দেখিছিলে। যে চম্পা ফুল ফুলোতে পিন্ধোতা নহলে ঔ ফুল পিন্ধিব কোনে? গাভৰু কালতে নিওতা নহলে বুঢ়ী হলে মন কৰিছেনে? গোলাপ যে আকৌ থেকেৰা ফুল দেখিছে, যে ঔ ফুল ফুলিলে জগতে জানিলে থেকেৰা ফুলিলে ৰাতি, আমাৰে লাহৰি ওলাই আহিছে যেন হালধি। এই নামটো মই কিয় কৈছো যে কিমান ক্ৰিয়েটিভ মাইণ্ড হলে এই কথাটো হ'ব পাৰে। চাওক আপুনি, মই ব্ৰহ্মপুত্ৰৰ বালিলে বহুতবাৰ গৈছো, আমি ব্ৰহ্মপুত্ৰ নৈ বালি অনেক দেখিছো, কিন্তু আমাৰ বুকুত কোনোবাই কুঠাৰ মাৰিলেও, মই গছতলৰ বিহুৰ কথা কবলৈ গৈয়ে কৈছো যে গছতলৰ বিহুত কি হৈছিলে, সৃষ্টি কৰিছিলে। আমাৰ বুকুত কুঠাৰ মাৰিলেও আমি নোৱাৰো কব, কি নোৱাৰো? যে লুইতৰ বালি বগী ঢকে ঢকি কাছই কণী পাৰে। সৃষ্টিশীলতা। গাত জুই জ্বলিছে, সৰিয়হ ফুটিছে, ধনক পানীঘাটত চেনাইক পানীৰ গাত দেখি, যে ধন চিৰি ভেটিলে জেঙৈ যাবৰে, নদীৰ কথা। ধন চিৰি ভেটিলে জেঙৈ যাবৰে, সোৱণশিৰি ভেটিলে কোনে? ৰঙা খোলাকটি কমাৰে গঢ়িলে, যৌৱন গঢ়িলে কোনে? চাওক কিমান সাংঘাতিক কথা। এই বুলি যদি ল'ৰাটোৱে কৈছে, কিন্তু ছোৱালীজনী ৰৈ থকা নাই, তইহে গাব পাৰ নেকি? মই গছতলৰ বিহুৰ কথা কৈছো, যে তাহানিৰ গছতলৰ বিহুত কি হৈছিলে, কি কৰিছিলে, সৃষ্টিটো কেনেকে হৈছিলে? বিহুটো মাৰিছিলে যে নাৰী আৰু পুৰুষ উভয়ে সৃষ্টি কৰিছিলে। যে ধনচিৰি দলংখন ভেটিলে চেনাইখন, লোহাৰৈ শলখা মাৰি, মন কৰিছেনে? তোমাকৈ আমাকৈ ভেটিলে সমাজে, দুটি দেহা দুফালে কৰি। কম চিন্তা। এই চিন্তাবোৰ ক'ত হৈছিলে? এই চিন্তাবোৰ গছৰ তলত হৈছিলে, মুকলি আকাশৰ তলত হৈছিলে, অৰণ্যৰ কাষত হৈছিলে। আৰু পুৰুষসকলে গোটেই ৰাতি বিহু কৰিছিলে। ৰাতি ৰাতি কৰি আমাৰ বিহু ফেঁচাই কুৰুলিয়াই, কৈ দিয়কচোন, আমাৰ বিহু ভাঙোতা নাই, এই যে বিহু নামটো যে গোটেই ৰাতি পৰে
এই কথাটো কৈছে। ৰাতিপুৱাৰে ফেঁচাই গৰু দিয়াই আমাৰ উম। বিহু ভাঙোতা নাই নাই। পিছৰ ডোখৰ সেইটো পিছৰটো পৰা উম। যি হওক, এই যে গোটেই সেই বিহু নামটোৱে কি প্ৰমাণ কৰে? মই সেই বিহু নামটোৰ উদ্ধতিটো এই কাৰণেই দিছো যে গোটেই ৰাতি তেখেতসকলে বিহু কৰিছিলে, যে বিহু ৰাতি পৰে পৰে ফেঁচাই কুৰু দিয়াব, আমাৰ কিন্তু আমনি নাই। যে ইমান সুন্দৰকে এই গছ তলত সৃষ্টি হৈছিলে। আৰু মই আৰু অকমান আগলৈ গুচি যাম। ৰুদ্ৰসিংহৰ দিনত কৈছে যে বিহু আনিলে, মই আৰু অকণমান আগলৈ গুচি যাওঁ যে বিহুৰ কথাটো আমি কেনেকে পাওঁ। 1523 চনলৈ গৈছো। 1523 চনত বিহুৰ কথাটো বুৰঞ্জীত উল্লেখ আছে। ৰজা চুহুংমুঙৰ লগত চুতীয়া ৰজাৰ নীতিপালৰ ৰণ হৈছিলে। সেই ৰণখনৰ কথা মই কব খোজা নাই, বিহুতে ৰণখন হৈছিলে। 7 বহাগৰ দিনা সাধনীয়ে আত্মজা দিয়াৰ কথাও আমি জানো। মই সেইখিনি কথা কব খোজা নাই। মই কব খুজিছো যে বিহু যেতিয়া হৈছিলে, বিহুৰ কথাটো এই কাৰণে হৈছিলে, চুহুংমুঙৰ সেনাপতি কনচেংমুঙে দেখিলে যে কোনোপধ্যেই চুতীয়াসকলক নোৱাৰি, সেইকাৰণে যে এটা দলক কলে যে তোমালোকে বিহু গাই গাই যোৱা। এই যে বুৰঞ্জীত উল্লেখ, তাৰমানে 1523 চনতো বিহু পুৰা উদ্যমত চলি আছিল। তাৰ আগলৈও মই যাম বাৰু। এই 1523 চনত পূৰ্ণ উদ্যমে বিহু চলি আছিলে। আৰু যেতিয়া ঢোলৰ মাত শুনিলে, তেতিয়া চুতীয়াৰ ৰজাসকলে বা সৈন্যসকলে ভাবিলে এই চুতীয়াসকলক সিদিনাখন আমাৰ বুঢ়া টাই বুলি কৈছে, বুঢ়া টাই বুলি কৈছে, তেখেতসকল আগত আহিছিলে। এই বুঢ়া টাইসকলে বিহু কৰিছিলে। আৰু চুতীয়াসকল বিহুত ইমানেই মতলীয়া হৈ থাকে যে তেওঁলোকে বিহু মাৰিব লাগিলে। আৰু সেই সুযোগতে মই কব খুজিছো যে 1523 তাৰমানে যে বিহু ঢোল বজাই বজাই আহিছিলে, তাৰমানে সেই সময়ত বিহুটো ৰজন্তনাই আছিলে। যে গছ তলত সেই বিহু আছিলে, পুৰুষে পুৰুষৰ বাবে বিহু কৰিছিলে, নাৰীয়ে নাৰীৰ বাবে বিহু কৰিছিলে। পাছত আমাৰ হেম বুঢ়াগোহাঁয়ে যেতিয়া লিখিছে, পাছত দেখাৰ পাছত দেখিছে, লীলাই গৈ যেতিয়া দেখিছে যে 1940 চন মানলৈকে তেখেতসকলে দেখিছিলে যে তেতিয়া দেখিছে ডেকাসকলে ডেকাৰ ভাগে বিহু কৰে আৰু গাভৰুসকলে বিহু কৰে। মই 1523 চনত বিহু আছে বুলি কৈছো, কিন্তু 1940 চনত বিহু দেখা মানুহে আৰু নাৰীসকলে যেতিয়া বিহু কৰে, তেতিয়া এজন বয়োজ্যেষ্ঠ মানুহ থাকে যাক বৰা বুলি কৈছে। চব অঞ্চলত নাথাকিবও পাৰে। আজি মৰাণসকলে যেনেকৈ ৰাতি বিহু কৰে, তেওঁলোকে কেনেকৈ চাং কৰি বিহু কৰে, সেইটো এটা বেলেগ অধ্যায়। মই সেইখিনি কথা কব খোজা নাই। প্ৰত্যেকৰে বিহু কৰাৰ বেলেগ বেলেগ বৈশিষ্ট্য আছে। আজি সোণোৱাল কছাৰীসকলৰ হুঁচৰিৰ বেলেগ বৈশিষ্ট্য আছে। তেখেতসকলৰ বিহুত প্ৰথমতে সোণোৱাল কছাৰীসকলে বাৰে মন্ত্ৰ গায়, তাৰ পিছত পোহাৰী গীত গায়, তাৰ পিছত থিয় গীত গায়, আৰু একেবাৰে শৰাই উলিওৱাৰ সময়ত বৰগীত গায়। যে বৰগীতনো কি মই পঢ়ি চালো, সেইখিনি বৰগীত মানে কি আমাৰ হেৰিয়াৰ গীতখিনি, নাহৰৰ গীতখিনি সোণোৱাল কছাৰীসকলে বৰগীত হিচাপে পৰিৱেশন কৰে। মই কথা প্ৰসংগৰ কথাখিনি কৈ আছো যে 1940 চনৰ যেতিয়া বিহু দেখিলে যে এইখিনি পুৰুষে পুৰুষৰ বাবে কৰে, নাৰীয়ে নাৰীৰ বাবে কৰে, নাৰীক ৰাখিবৰ কাৰণে এজন বৰা ৰৈ থাকে। এতিয়া আকৌ কৈছো, যেতিয়া ইংৰাজসকল আহিলে, যে আমাৰ গছতলৰ বিহুটো নাইকিয়া হল, হুঁচৰি অহাৰ পৰা নাইকিয়া হল, সেইটো বেলেগ কথা, নে ইংৰাজসকল অহাৰ পৰা নাইকিয়া হল, এইটো বেলেগ কথা। মই এটা বেলেগ কথা কব খুজিছো যে গছতলৰ বিহু যিটো আছিলে, মই আপোনাৰ খবৰ আগত অকনমান আগতে কৈছো যে নাৰী আৰু পুৰুষ উভয়ৰ সৃষ্টি। নাৰীও হৈ যিমান বিহু নাম ৰচনা কৰিছিলে, হয়তো পুৰুষে তাতকে দুই এটা বেছি ৰচনা কৰিব পাৰে বা দুইজনৰ পক্ষ সমান হব পাৰে। এই যে নাৰীয়ে আৰু পুৰুষে পূৰ্ণোদ্যমে বিহু কৰি আছিলে, ইংৰাজসকল অহাৰ পিছত যেতিয়া অসমত শিক্ষাৰ ব্যৱস্থা আৰম্ভ হল, কোৰ হল, কাছাৰী হল, চাহ বাগিচা হল, তেল কোম্পানী হল, গেছ কোম্পানী হল, আমাৰ সমাজখন দুখন সমাজ হৈ থাকিলে, এখন কৃষিজীৱী সমাজ আৰু এখন চাকৰিজীৱী সমাজ হৈ থাকিলে। আৰু তেতিয়া কিন্তু আমাৰ পুৰুষসকলে বিহু যিটো মৰাৰ যিটো আনন্দ, সেই আনন্দটো লভিবৰ কাৰণে চোতালত বিহু মাৰি থাকিলে। আৰু ৰাতি বিহুটো যেতিয়া নাইকিয়া হৈ গল,
আগতে ৰাতি বিহুত নাৰী পুৰুষে উভয়ে স্থান লৈছে বুলি বিহু গীতৰ পৰা পাওঁ, লীলাগৰি কিতাপতো পাওঁ, হেমবুঢ়া গোহাঁই কিতাপতো পাওঁ। এতিয়া নাৰীয়ে যেতিয়া বিহু মাৰিবলৈ ক'তো স্থান নোপোৱা হ'ল, তেতিয়া লিখিত তথ্য মতে যে নাৰীয়ে প্ৰথম ওলাই আহিছে মুকলিকে বিহু মাৰিবৰ কাৰণে আজিৰ পৰা 100 বছৰ আগত। ক'ত? মাদুৰী আহঁতৰ তলত চতিয়া। 1918 চনত, তাৰ আগতো হয়তো থাকিব পাৰে, 1918 চনত নাৰীসকল ওলাই আহিছিলে মাদুৰী আহঁতৰ তলত বিহু মাৰিবৰ বাবে। মই এটা ঘটনা ক'ব খুজিছো। 1918 চনত মাদুৰী আহঁতৰ তলত নাৰীসকল বিহু মাৰিবলৈ ওলাই আহিছিলে, বিহু মাৰিছিলে। তাত ইছলাম ধৰ্মৰ লোকো আহিছিলে। তেতিয়া পুৰুষসকলে 1925 চনত চতিয়াত ৰায়ত মলত এটা ঘোষণা কৰিছিলে যে কোনো নাৰী এনেকে মুকলিকে বিহু মাৰিবলৈ আহিব নোৱাৰে, যদি আহে তেখেতসকলে 5 টকা জৰিমনা দিব লাগিব অভিভাৱকে। কোনো গাভৰু ছোৱালী আহিব নোৱাৰে। 5 টকা মানে তেতিয়া 1 টকাত 40 খেৰ চাউল পায়। এখেৰত 30 টকা হলে 1200 টকা, তাৰমানে প্ৰায় 6000 টকা, 5 বৰং 6000 টকা জৰিমনা কৰিছে। মই অন্য এটা কথাহে ক'ব খুজিছো যে নাৰীয়ে পুৰুষে একেলগে গছ তলত বিহু কৰি আছিলে, আৰু এটা সময়ত যেতিয়া ইংৰাজসকল আহিলে, গছ তলৰ বিহু নাইকিয়া হৈ গ'ল, পঢ়া শুনা আৰম্ভ হ'ল, তেতিয়া কিন্তু হুঁচৰিটো চলি আছিলে। নাৰীৰ বিহু কৰিবলৈ স্থানটো নাইকিয়া হৈ গ'ল, আৰু নাৰীয়ে হয়তো এক প্ৰকাৰ বিদ্ৰোহ ঘোষণা কৰি নাৰীসকলে প্ৰথম মুকলিকে বিহু মাৰিবলৈ ওলাই আহিছিলে। ইয়াৰ লিখিত তথ্য মাদুৰীৰ আহঁতৰ তলৰ বিহু 1918 চন। 1918 চনৰ কথা ক'লে শিৱসাগৰো মনত পৰে। শিৱসাগৰতো 1918 চনত প্ৰথম বিহু পাতিছিলে। গণেশ হাজৰিকাৰ এখন কিতাপ আছে বহাগ বিহুৰ চিত্ৰ বুলি, এইখন 1918 চনত সেই বিহু সন্মিলনতে গাইছিলে। বাৰু মই সেইখিনি কথা ক'ব খোজা নাই। যে এই যে মই 1523 চনৰ কথা ক'লো, তাৰ আগতো 1449 শ্ৰীমন্ত শংকৰদেৱ জন্ম হৈছিলে। 1449 পৰা 1523 বহুত সময়। শ্ৰীমন্ত শংকৰদেৱ আহি বৰদোৱাৰ পৰা আহি এইফালে মাজুলীৰ ওচৰত ধোঁৱাহাটত আছিলে। যি সময়ত শংকৰদেৱ মাজুলীলৈ আহিছে বুলি কৈছে, সেই সময়ত কিন্তু মাজুলীখন সৃষ্টি হোৱাই নাই। মাজুলী সৃষ্টি হৈছে 1700 কিমান চনত, মোৰ চনটো ক'ব নোৱাৰিম। তেতিয়া কিন্তু সেই যে ধোঁৱাহাট অঞ্চলটো শংকৰদেৱ আহি থাকোতে বহুত মানুহ দেখিলে যে কি হৈছে বুলি, এটা হাট হৈছে। গুৰুজনে ক'লে যে ইয়াতে নাও ৰখোৱা। তাতে তেখেতে নাও ৰখাই সেই ধোঁৱাহাটত বহুত দিন আছিলে। গংমু, ধোঁৱাহাট, এই নাৰায়ণপুৰ এই অঞ্চলত প্ৰায় 17 বছৰ কাল আছিলে। 17 বছৰ কাল থাকোতে এই আমাৰ বিহুলে, আমাৰ যিটো গছতলৰ বিহু, এইটো মই 15 শতিকা 16 শতিকাৰ কথা কৈছো। গছতলৰ যিটো বিহু, য'ত দেৱ দেৱীৰ বাহিৰে একো নাছিলে। আই সৰস্বতী লং ফুল বকুলি, তোমালৈ মানি যাওঁ কি, তোমালৈ মানি যাওঁ কুকুলা ছাগলী, মাহে পৰৱ। এই যে দেৱ দেৱীৰ কথাহে আছিল, তাত ভগৱানৰ কথা নাছিলে। কিন্তু যেতিয়া এই যে গুৰুজনে ইয়াত আহিলে, মাজুলী বুলি মই নকওঁ, তেতিয়া মাজুলী সৃষ্টি হোৱাই নাই। এই গাংমু অঞ্চলটো, এই ধোঁৱাহাট অঞ্চলটো মাজুলী অঞ্চলতে পৰে বুলি কৈছে। এতিয়া পানীয়ে উটাই নিছে বুলি কৈছে। যেই হওক, ইয়ালৈ অহাৰ পিছত কিছু কিছু বিহুৰ সংমিশ্ৰণ হৈছিলে, মই সেই কথা কবলৈ যোৱা নাই। বিহুক ভগৱান আহিছিলে যিটো দ্বিতীয় স্থান দিছিলে। বাৰু যেই হওক, এই যে মই শংকৰদেৱৰ কথাটো কৈছো এইকাৰণে যে এই 14 শতিকাটো বিহুৰ কথা আছিলে। তাৰ আগলৈ যদি আমি গুচি যাওঁ, 13 শতিকালৈ যদি গুচি যাওঁ, তেতিয়াও হয়তো আমি পাইছো, তীৰ্থফুকনৰ লিখনি পাইছো যে ঢোল বজাই বজাই আছিলে। চীন দেশতো এনেকুৱা অনুষ্ঠান আছে, আৰু সেই অনুষ্ঠান সকলে নাচি বাগি যায়, তাৰ চোতাল গৃহস্থৰ বাটে বাটে গৈ থাকে, কোনোবাই ধান দিয়ে, কোনোবাই কণী দিয়ে, এনেকুৱা দিয়ে। এই কথাখিনি লীলাগৰি গ্ৰন্থটো লিখিছে। আৰু হুঁচৰি তাৰ পৰা আহিছে বুলি হয়তো ক'ব পাৰে যে মুকলি বিহুৱে আছিলে বা গছতলৰ বিহুৱে আছিলে। বাৰু এই যে মই মুকলি বিহু এই শব্দটো কৈ আছো, এই শব্দটো মই প্ৰথম লীলাগৰি কিতাপত পাইছো 1968 চনত, বিহু এটি সমীক্ষা নামৰ কিতাপখনত। যে সমজুৱা বিহু বা ৰজহুৱা বিহু বা হুঁচৰি
আৰু ডেকা গাভৰুৱে কৰা বিহুক মুকলি বিহু আৰু নাৰীয়ে কৰা বিহুক জেং বিহু, এই মুকলি বিহু শব্দ পাইছো। আৰু মুকলি বিহু শব্দটো 1961 চনত প্ৰথমবাৰৰ কাৰণে বোধহয় উচ্চাৰিত হৈছিলে জামুগুৰি ঘাটত। 1935 চনৰ পৰা জামুগুৰি ঘাটত মুকলিকে বিহু পাতিছিলে। সেই মুকলি বিহু তেওঁলোকে তিনি ধৰণে মুকলি বিহু আছিলে। মই গছতলৰ বিহুৰ কথা কবলৈ কৈছো যে সেই বিহু মুকলিকে পাতিছিলে, পথাৰৰ মাজতে পাতিছিলে। তাত তিনি ধৰণে মুকলি, যে চব আহিব পাৰিব, মুকলি। সাজ পোছাক যিকোনো পিন্ধিব পাৰিব, মুকলি। সাজ পোছাক যিকোনো পিন্ধিব পাৰিব, মুকলি। জাতি ধৰ্ম বৰ্ণ সকলো আহিব পাৰিব, মুকলি। সেই তিনিটা অৰ্থত মুকলি আছে। সাজ পোছাকো মুকলি, যিকোনো আহিব পৰাও মুকলি, মুকলি ঠাইত পাতিছিলে। বাৰু সেই যে মুকলি বিহু হৈছিলে তাৰ আগছোৱাত য'ত ত'ত বিহু হৈ আছিলে। আৰু সেই মুকলি বিহু হোৱাৰ এইকাৰণে মই উল্লেখ কৰিছো যে এই যে মুকলি বুলি কৈছো, মুকলি মানে সকলোৰে বাবে মুকলি। তাৰমানে নাৰীও আহিব পাৰিব, পুৰুষো আহিব পাৰিব। মই আপোনাসবক আৰু এটা তথ্য কৈছো যে তাহানিৰ গছতলত বিহু নাৰী আৰু পুৰুষ উভয়ে কৰি আছিলে। মই বৰ বিশদভাৱে অনুমান ভিত্তিতহে ক'ব পাৰিম যে হয় কৰি আছিলে। তাৰপিছত যেতিয়া ইংৰাজসকল আহিলে, নাৰীসকলে বিহু মাৰিব নোৱাৰা হ'ল। তেতিয়া নাৰীসকলৰ তেজত থকা বিহুৰ যিটো উদ্দীপনা, বহুতে বৰ ঘৰত বিহু মাৰিছিলে, মাৰল ঘৰত বিহু মাৰিছিলে, চৰা ঘৰত বিহু মাৰিছিলে। সেইকাৰণে বহুতে কয় যে নাৰীয়ে গছতলত বিহু মাৰিবলৈ যোৱা নাছিলে, মাৰল ঘৰত চৰা ঘৰত বিহু মাৰিছিলে। কিন্তু নহয়, নাৰীয়ে গছতলত বিহু মাৰিবলৈ গৈছিলে। ইয়াৰ প্ৰমাণ অমৰেন্দ্ৰ গগৈয়ে ভালকে জানিব যে হয়তো প্ৰায় বিচাৰিলে যিমানবোৰ বিহুনাম আছে তাৰ 40% বা 30% নাৰীয়ে লিখা। অমৰেন্দ্ৰ গগৈয়ে এটা বিহুনাম মোক শিকাইছিলে যে কালি ৰুয়ে গলো কাচি ৰোৱা দৰা, কোনে ফেনেকিলে আলি, শহুৰৰ পুতেকৰ খোজত চিনি পালো, কেনেকৈ পাৰো মই গালি। এই যে নাৰীৰ বুকুৰ সম্বাদ, হৃদয়ৰ সম্বাদ, যে সৃষ্টিশীল মন, এই যে স্কুল কলেজ নাছিলে কাৰণে তেখেতসকলে কৰা নাছিল। থকা হলে এই যিখিনি মানুহে ইমান সুন্দৰ কাব্য ৰচনা কৰিছিলে, চৰাইৰ নাম দিছিলে, গছৰ নাম দিছিলে, স্কুল কলেজ থকা হলে তেওঁলোকে অৱধাৰিতভাৱে আটাইতকৈ ভাল ফলাফলবোৰ কৰিলেহেঁতেন। আৰু আজিৰ দৰে চাকৰি খণ্ডটো থকা হলে তেতিয়া হয়তো তেখেতসকলে আটাইতকৈ ভাল ভাল স্থানবিলাক লাভ কৰিলেহেঁতেন। মই আকৌ ঘূৰি গৈছো তাহানিৰ গছতলৰ বিহুলৈ, যে তাহানিৰ গছতলৰ বিহুত এচাম ডেকা আৰু গাভৰুৱে, আমাৰ পূৰ্বপুৰুষসকলে আমাৰ বাবে এক অনিৰ্বচনীয় সম্পদ দি গল, নজহা নকমা সম্পদ দি গল। যি সম্পদ, তিনিটা সম্পদ দি গল। কোন তিনিটা সম্পদ? বহুত ঢোলৰ বাদ্যৰ ছন্দ দিলে, বহুত বিহু নাচৰ ভংগিমা দিলে, বহুত বিহু নাম দিলে, আৰু লগত সুৰ দিলে। আজি জয়কান্ত গণ্ডিয়াই কৈছে যে বিহু নামৰ সুৰ 250টা মান আছে। হয়, মই পঢ়িয়াই চাইছো যে 250টা হয়তো ওলাব পাৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো, এইসকল অতি স্বাধীন মনৰ আছিল। এটা বিহু নাম বেলেগ বেলেগ সুৰত গাব পাৰে, এনেকৈও গাব পাৰে, এনেকৈও গাব পাৰে, তেনেকৈও গাব পাৰে, তেনেকৈও গাব পাৰে। মই যোজনাখিনিৰ কথা কোৱা নাই। এই যে এনেকৈও গাব পাৰে, তেনেকৈও গাব পাৰে, এনেকৈও গাব পাৰে, তেনেকৈও গাব পাৰে, এই যে স্বাধীন, সেইটোৱেই লোককৃষ্টি। এই যে এনেকে গালে এইটো ভাল হৈছে, এনেকে এইটোও ভাল লাগিছে, এনেকে গালে এইটোও ভাল লাগিছে, এই যে স্বাধীন কথাটো আহিলে, এনেকে নাচিছে এইটোও ভাল লাগিছে, তেনেকে নাচিছে এইটোও ভাল লাগিছে, এনেকে ঢোলটো বজাইছে এনেকৈও ভাল লাগিছে, কিন্তু এনেকৈও ভাল লাগিছে, তেনেকৈও ভাল লাগিছে, এনেকৈও ভাল লাগিছে। এইখিনিৰ মাজতে গছতলৰ বিহুত আন এটা পৰিঘটনা ঘটিছিলে। কোনটো পৰিঘটনা ঘটিছিলে? যে আমুকে বৰ ধুনীয়াকে নাচে, আমুকে বৰ ধুনীয়াকে ঢোল বজায়, যে আমুকে ধুনীয়াকে নাচে, যে আমুক এটা ৰুট মডেল হৈ পৰিছে। আৰু এনেকৈ ধুনীয়াকে নচাক তেওঁলোকে অনুসৰণ কৰিছিলে। আৰু অনুসৰণ কৰি কৰি এটা দলে এটা সুন্দৰকে নাচিবলৈ ধৰিছিলে, সুন্দৰকে গাবলৈ ধৰিছিলে, আৰু সুন্দৰকৈ বজাবলৈ ধৰিছিলে। আৰু তেতিয়াই ই এটা নান্দনিক ৰূপ পৰিগ্ৰহ কৰিলে। যিদিনাই ই এটা নান্দনিক ৰূপ পৰিগ্ৰহ কৰিলে, সেইদিনাই আমি কলো এয়া আমাৰ
পৰম। কোনো লোককৃষ্টিয়ে যেতিয়া এটা নান্দনিক ৰূপ পৰিপ্ৰকাশ কৰে আৰু লোককৃষ্টিৰ বাৰ্তা আৰু ছন্দই যেতিয়া আমাৰ কল্পনাবৃত্তৰ পৰিধি চেৰাই যায়, তেতিয়া ই দেৱত্ব গুণ লাভ। আৰু তেতিয়াই আমি কবলৈ বাধ্য হওঁ, বুকু ভিন্দাই কওঁ, হৃদয় জোৰাই কওঁ, এয়া আমাৰ পৰম্পৰা। এই পৰম্পৰাৰ ঘাই শিপাডাল আছিল তাহানিৰ গছতল। তাহানিৰ গছতলৰ পৰা আহি আহি নিজৰি নিজৰি পাহাৰৰ ওপৰত বৰষুণ পৰিলে যেনেকৈ প্ৰথমতে গেট পানী হয়, লাহে লাহে সেই বৰষুণ পাহাৰৰ ওপৰেদি নাচি বাগি আহোঁতে আহোঁতে পৰিশ্ৰাৱণ যেনেকৈ হৈছে, আজি আমাৰ বিহুৰ ফুলৰ চেও, বিহু নামৰ সুৰ, বিহু নাচৰ ভংগীমা, সাজ পোছাক, আহাৰ্য, এইখিনি সকলোখিনি পৰিশীলন হৈছে, পৰিমাৰ্জিত হৈছে আৰু নান্দনিক হৈছে। আৰু এই নান্দনিকতাকেৰে যিকোনো নান্দনিকতাই আমাৰ বাবে হৈ পৰে পৰম্পৰা। প্ৰকৃতপক্ষত আমাৰ কোনো পৰম্পৰা নাই। পৰম্পৰা এটা সদায় মাজত ধৰি সৃষ্টি হয়। পৰম্পৰা এটা সদায় মাজত ধৰি সৃষ্টি হয়। এটা সময়ত আমি পহুৰ মঙহ খাইছিলো কেঁচাই কেঁচাই, গছৰ খুৰুঙাত আছিলো, সেয়া আমাৰ পৰম্পৰা বুলি নকওঁ। যিটো নান্দনিক, যিটো চালে আমাৰ কল্পনাবৃত্তৰ পৰিধি চেৰাই যায়, কি বুজালি এইটো? বুজিব পৰা নাই, ধৰিব পৰা নাই, কল্পনাবৃত্তৰ পৰিধি চেৰাই গৈছে, তেতিয়াই কৈছো ই দেৱবাদ্য, ই দেৱত্ব গুণ কৰিছে। অথচ এই বাদ্যৰ প্ৰথম বোলটো আছিলে ডাও 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 ডাও। ডাও পৰা চেপা মাৰি এটা শব্দ হৈছে, মাৰিডাল মুকলিকে এটা শব্দ হৈছে, মাৰিডাল চেপা মাৰি এটা শব্দ হৈছে। ঠিক ডাও ডাওতে চাৰিটা শব্দ হৈছে। এই চাৰিটাৰ পৰা 8টা 16টা, এই চাৰিটাৰ পৰা লগৰ টোকৰ ডগৰ অজস্ৰ। এনেকৈ আহাৰ মূল শিপাডাল আমাৰ গছতলৰ। তাহানিৰ গছতলৰ বিহুত চৰাই চিৰিকটি, পৰ্বত নদী একো বাদ পৰা নাই। যি নান্দনিকতা, সেই নান্দনিকতা আজিও ক্ষুণ্ণ হৈ আছে। কিন্তু এটাই কথাই কওঁ যে সেই সময়ত সকলো মানুহেই কৃষিজীৱী আছে। আজি কিন্তু সকলো মানুহ কৃষিজীৱী নহয়। এতিয়া যদি আমি কৈ থাকো যে বিহু কৃষিজীৱী সকলৰহে, হয়, বিহু কৃষিজীৱী সকলৰহে আছিল। এতিয়া কিন্তু বিহু কৃষিজীৱী, চাকৰিজীৱী উভয়ৰে সম্পদ। আৰু অৱধাৰিতভাৱে এই গছতলৰ পৰা এই বিহু আহিছিল। আৰু যি কাব্যিক সৃষ্টি হৈছিলে, যি উদাত্ত কণ্ঠৰে গাইছিলে, ইপাৰে শুনিব লাগিব, ইপাৰৰ নৈখনৰ সিপাৰে মোৰ প্ৰেয়সীয়ে শুনিব লাগিব। কেনেকে কৈছে যে মই পৰ্বতৰ পাছত পৰ্বত বগাব পাৰো, আই কেন ক্লাইম মাউণ্টেন আফটাৰ মাউণ্টেন। মই পৰ্বতৰ পাছত পৰ্বত বগাই যাব পাৰো। কি দুৰন্ত কল্পনা, কি দুৰন্ত, পৰ্বতৰ পৰা পৰ্বত বগাব পাৰো, কিন্তু বলিয়া হাতীকো বলাব পাৰো, তোমাক বলাবলৈ টান। এই কল্পনাখিনি আমাক যে দি গৈছে, এইখিনি আমাৰ গছ তলৰ বিহুৰে অৱদান। আৰু এই আমাৰ উপৰি পুৰুষসকলে যি ঐশ্বৰ্যশালী সম্পদ আমাক দি গ'ল গছ তলত, আমি তাক লৈ সদায় অসমীয়া জাতি ঐশ্বৰ্যশালী। এইখিনি কথাই সম্পূৰ্ণ আকস্মিক বক্তৃতাৰ দৰে কৈছো। আগতে অকণমান কোৱা বোলে কিবা কিবি চাই লব পাৰিলোহেঁতেন। ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে। নমস্কাৰ। 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 মই মানে কথা এটা ক'ব বিচাৰিছো। নমস্কাৰ ছাৰ। একে নৰহৰি চুতীয়াই কৈছে, কওক। হয় চুতীয়া ছাৰ, আমি আপোনাক ক'বলৈ আমি অনুৰোধ জনাম। এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়ি লওঁ। তাৰপিছত আপোনাক নিশ্চয় আমি ক'বলৈ অনুৰোধ জনাম, কিয়নো আমাৰ যিহেতু আজি সমল ব্যক্তি এতিয়াও মানে ধৰক তেওঁ কাৰিকৰী কিছু অসুবিধাৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিব নোৱাৰিলে, গতিকে আমি শইকীয়া ছাৰকে আজি অনুষ্ঠানটো আমি বিশিষ্ট অতিথি তথা সমল ব্যক্তি হিচাপে আমি পালো। আমি ছাৰক পাই নথৈ কৃতজ্ঞ, আৰু আমি ছাৰক আন্তৰিকভাৱে ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছো, কৃতজ্ঞতা জনাইছো। আপুনি এইখিনি সময় আপোনাৰ বহুমূলীয়া ভাষণেৰে আমাৰ অংশগ্ৰহণকাৰীসকলক আপুনি আপ্লুত কৰিলে। আমি আপোনাৰ ওচৰত পুনৰবাৰ বিহু কৃষ্টি পৰিষদ অসম
কৃতজ্ঞ। এতিয়া আমি আমাৰ মাজত উপস্থিত বিহু কৃষ্টি পৰিষদ অসমৰ জন্মলগ্নৰ আন এগৰাকী শুভাকাংক্ষী শ্ৰদ্ধাৰ ভৱেন দৈ ডাঙৰীয়া আমাৰ মাজত আছে। তেখেতে বিহু কৃষ্টি পৰিষদৰ এই কৰ্মপন্থা বিভিন্ন ধৰণে তেখেতে দিহা পৰামৰ্শ বা উপদেশেৰে আমাক আপ্লুত কৰি আহিছে, আমাক কৃতাৰ্থ কৰি আহিছে। আমি ভৱেন দৈদেৱক দুআষাৰ ক'বলৈ অনুৰোধ জনাম। তাৰপিছতে আমি শইকীয়া ছাৰৰ ভাষণৰ ওপৰত এতিয়া আমি মত বিনিময় অনুষ্ঠান ৰাখিম। উক্ত মত বিনিময় অনুষ্ঠানত আমাৰ শ্ৰদ্ধাৰ নৰহৰি চুতীয়াদেৱ, উপেন নেওগ ছাৰ আছে, সকলোৱে মত বিনিময় কৰিবলৈ আমি অনুৰোধ জনাইছো। ভৱেন দৈদেৱৰ ওচৰলৈ আমি গৈছো। ভৱেন দৈদেৱ আছেনে বাৰু? আমি ভৱেন দৈদেৱৰ ওচৰলৈ গৈছো। ভৱেন দৈদেৱ আছেনে? ভৱেন দৈ নাই। আছে বি কে দৌৰি বুলি আছে ছাৰ। মই অনুৰোধ জনাম যিসকলে অনাৱশ্যকীয়ভাৱে স্পীকাৰটো অন কৰিছে অফ কৰিবলৈ অনুৰোধ জনাইছো, নহলে বৰ কিছু অসুবিধাৰ আমি সন্মুখীন হওঁ। যি কি নহওক আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছো। ইতিমধ্যে শইকীয়া ছাৰে এক সাৰুৱা বক্তব্য ৰাখিলে তাহানি গছতলা বিহুৰ ওপৰত। যদি আমাৰ হেম গগৈদেৱ আহি সংযোজিত হয় আমি তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাম। এতিয়া আমি শইকীয়া ছাৰৰ যি বহুমূলীয়া বক্তব্য, এই বক্তব্যৰ প্ৰতি মত বিনিময় অনুষ্ঠানটোলৈ আমি আগবাঢ়িছো। আমাৰ মাজত আছে বিহু কৃষ্টি পৰিষদ অসমৰ এগৰাকী সন্মানীয় উপসভাপতি তথা অসমৰ লোক সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত প্ৰান্তিকত প্ৰতি বছৰে বিহু সংখ্যাত বিশেষভাৱে তেওঁৰ লেখনি প্ৰকাশ পাই আহিছে তেখেত নৰহৰি চুতীয়াদেৱ। আমি চুতীয়াদেৱক তেখেতৰ বক্তব্য ৰাখিবলৈ আমি অনুৰোধ জনাইছো। চুতীয়া ছাৰ। আমি ডক্টৰ অমৰেন্দ্ৰ গগৈ দেৱ আৰু অনিল শইকীয়া দেৱৰ যি ভাষণ শুনিলো তাৰ বাবে তেখেতক ধন্যবাদ জনাইছো। খুব বহুমূলীয়া কথা তেখেতলোকে ক'লে। আমি অনিল শইকীয়া ছাৰৰ কথাৰ প্ৰসংগত এটা কথা ক'ব বিচাৰিছো যে জামুগুৰিহাটৰ যি মুকলি বিহু, সেই মুকলি বিহুতকে কলাবাৰী দলগুৰি যি বিহু, সেই বিহু আচলতে পুৰণি বুলি আমি ভাবো। কিয়নো আমি কেইবাটা আমি তথ্য পাইছো যে আমাৰ ডিম্বেশ্বৰ নেওগদেৱে 12 ৰাজ্যৰ অভিমুখী যিটো প্ৰবন্ধ লিখিছিলে বাঁহীত, লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা বাঁহীত, তেওঁ 1930 চনত অৰ্থাৎ 1852 শকত তেওঁ সেই প্ৰবন্ধটো লিখিছিলে। তেওঁ দলগুৰি বিহু সম্পৰ্কে তাত উল্লেখ কৰিছে। আৰু ইয়াৰ উপৰিও বুৰঞ্জীবিদ নিত্যানন্দ গগৈয়ে তেখেতে বুৰঞ্জীৰ পৰশা বিশ্বনাথ চাৰিআলি যিখন বুৰঞ্জীমূলক গ্ৰন্থ, তাত তেওঁ দলগুৰি বিহু সম্পৰ্কে লিখিছে যে আহোম যুগৰ পৰাই সেই বিহু প্ৰচলন হৈ আহিছে। শুনিছেনে? আহোম যুগৰ পৰা সেই বিহু প্ৰচলন হৈ আহিছে। সেই সম্পৰ্কে ডক্টৰ নিত্যানন্দ গগৈয়ে বুৰঞ্জীৰ পৰশা বিশ্বনাথ চাৰিআলিত যিখন গ্ৰন্থ তাত লিখিছে। আৰু মই যিহেতু জন্ম ঠাই কলাবাৰী, আমি সৰুৰ পৰা সেই দলগুৰি বিহু চাই আহিছো। বাসুদেৱ দৌল তাত বিহু মাৰিছিলে এসময়ত, আৰু বিহুখন এখন হাট বহিছিল, বিহু বা হাট। গতিকে সেই বিহুখন পুৰণি বুলি আমি জানো, আৰু ইতিহাসেও কয় বা বিভিন্ন তথ্যও আমাক কয়। কিন্তু জামুগুৰিহাটৰ যিখন বিহু, এইখন 1968 চনতে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিছে। গতিকে এই প্ৰসংগত আমি ডক্টৰ শইকীয়া দেৱক আমি তেখেতে মুখেৰে জানিব বিচাৰো যে আপুনি দলগুৰি বিহু প্ৰসংগত কিবা ক'ব নেকি? ধন্যবাদ জনাইছো নৰহৰি চুতীয়া ডাঙৰীয়া। মই শুনিছেনে বাৰু মোৰ কথা? শুনিছো। হয়। মই দলগুৰি বিহুৰ বিষয়ে আপুনি যিখিনি তথ্য কৈছে সেইখিনি একদম সত্য তথ্য কৈছে। আৰু জামুগুৰি ঘাটৰ যিখিনি বিহু, ইয়াত 1935 চনৰ পৰা তেখেতসকলৰ সভাপতি সম্পাদকৰ নামৰ সৈতে জড়িত দলিল আছে, সেইখিনি মুহূৰ্তত আছে। 1935 চনৰ পৰা তেখেতসকলে পাতিছে আৰু মুকলিকে পাতিছে 1935 চনৰ পৰা।
কিন্তু মুকলি বিহু শব্দটো তেখেতসকলে মই জনামতে মই যিখিনি মোৰ হাতত লিখিত তথ্য আছে 1962 চনমানৰ পৰা তেখেতসকলে বোধহয় মুকলি বিহু শব্দটো কৈছে আৰু 35 চনৰ পৰা যে মই পাতিছে বুলি কৈছো এনেই কোৱা নাই 35 চনত সভাপতি সম্পাদক কোন আছিলে তাৰ আগতে তেখেতসকলে কৈছে যে অসংগঠিত ৰূপত দলগুৰি বা এইখিনি বহু ঠাইত বিহু হৈ আছিলে এতিয়া এই সংগঠিত ৰূপত বুলি মই শব্দটো কৈছো আৰু মই এই কথাটো কোনো হেৰি ক'বলৈ বিচৰা নাই মই এটা কথাই কৈছিলো যে মুকলি বিহু শব্দটো আমি ক'ত পাইছো প্ৰথম লীলাগৰি কিতাপত পাইছো 1968 চনত বিহুৱতী সমীক্ষা তাৰ আগত আমি মুকলি বিহু শব্দটো পাইছো এই জামুগুৰি ঘাটৰ এই আলোচনী বা ইত্যাদিত বা এই দলগুৰি ঘাটৰ যিটো বিহু হৈছে সেয়াও কথাও তাত উল্লেখ আছে মই আপোনাক ধন্যবাদ জনাইছো ইমান এটা তথ্য দিয়াৰ বাবে আৰু আপোনাক মই এটা অনুৰোধ জনাব খুজিছো যে তাত যে হৈছিলে এই বিহু সেইখিনি কিবা তেনেকুৱা লিখিত তথ্য আছে যদি আপুনি মোলে পঠাব চন তাৰিখ থকা এনেকুৱা কথা হলে বেছি ভাল হয় সেইখিনি তথ্য আছে হেৰি আমাৰ নিত্যানন্দ গগৈ যিখন বুৰঞ্জী কিতাপ লিখিছে বুৰঞ্জীয়ে পৰসা বিশ্বনাথ চাৰিআলি তাত উল্লেখ কৰিছে আহোম যুগৰ পৰা এই দলগুৰি বিহু চলি আছে আৰু আমাৰ ডিম্বেশ্বৰ নেওগে সেই ঠাইত ফুৰিবলৈ যাওঁতে সময়ত বাৰবিহান ৰাজ্যৰ ৰেভুমুখী যিটো প্ৰবন্ধ সেই প্ৰবন্ধটো লক্ষ্মীনাথ বেজৰ সম্পাদনা যিখন বাঁহী ওলাইছিলে প্ৰকাশ পাইছিলে সেই বাঁহী সেই প্ৰবন্ধটো ওলাইছে আৰু তেওঁ মানে দলগুৰি বিহু সম্পৰ্কে উল্লেখ কৰিছে 1930 চন বা 1852 বা 1930 চনত গতিকে তাৰ আগতো এই বিহু আগৰ পৰা চলি আছে তাৰ প্ৰমাণ হৈছে কাৰণ ডিম্বেশ্বৰ নেওগে 1930 চনতে সেইটো কথা কৈছে গতিকে আৰু আমিও সৰু কালৰ পৰাই সেই বিহু মানে উপভোগ কৰি চাই আহিছো আৰু বিশেষকৈ গছতলৰ বিহু তাতে আৰম্ভ হৈছে মানে তাৰ পৰৱৰ্তী সময়তে মুকলি বিহু হৈছে কাৰণ জুম বিহু বুলি কয় তাত যেনে আমি গছতলৰ বিহুটো আমি ঠাই বিশেষে টকা বিহু ঢকুৱাখনে কয় পালাবি অঞ্চলত জুম বিহু বুলি কয় জুম পাতি পাতি গাভৰুসকলে মাৰিছিলে তাৰ চাৰিওফালে দলৰ চাৰিওফালে হেৰি আছিলে মথাউৰি নিচিনা ঠাই আছিল তাত গছৰ তলত বা জোপোহা হাবিৰ তলত গাভৰুবিলাকে জুম পাতি পাতি বিহু মাৰিছিলে সেইটো জুম বিহু বুলি কয় সেই তাত আমাৰ সেই জুম বিহু নামটো প্ৰচলন আছে সেই অঞ্চলত গতিকে এইবিলাক তথ্য আমাৰ বিহুৰ ইতিহাসত খুব প্ৰয়োজন বুলি আমি ভাবো সেইকাৰণে আমাক আলোচনা লাগে সেইকাৰণে আমি আলোচনা লাগে আৰু আজি মই আহিছিলো হেম গগৈ দেৱৰ পৰা শুনি উপকৃত হম বুলি মই কোনো কথা কম বুলি অহা নাই মই ধন্যবাদ জনাইছো নৰহৰি ডাঙৰীয়াক এই তথ্যখিনি দিয়াৰ বাবে মই প্ৰথমতে এই আহোম যুগৰ পৰা বুলি ক'লে এই শব্দটো বৰ অস্পষ্ট কিন্তু আপুনি যেতিয়া 1852 চনৰ কথা কৈছে এই চন তাৰিখ বিলাক স্পষ্ট 1852 আৰু চন হিচাপে 1930 চনত ডিম্বেশ্বৰ নেওগে কৈছে কাৰণ বাঁহীখন প্ৰকাশ হৈছিলে 1852 অৰ্থাৎ 1930 চন বাৰবিহান ৰাজ্যৰ ৰেভুমুখী যিটো প্ৰবন্ধ সেই প্ৰবন্ধটোত মানে হেৰি ডিম্বেশ্বৰ নেওগে লিখিছিলে দলগুৰি বিহু সম্পৰ্কত না মই বুজিছো কিন্তু মই আপোনাক এটা কথা কৈছো আজি অমৰেন্দ্ৰ গগৈ কৈছে এইবোৰ গৱেষণাৰ বৰ প্ৰয়োজন এতিয়া গৱেষক এজনে আহোম যুগৰ পৰা বুলি ক'লে গৱেষকৰ কাৰণে সেইটো এটা অস্পষ্ট ধাৰণা এটা হ'ব আহোম যুগৰ পৰা বুলি ক'লে 1228 পৰা আমি আৰম্ভ কৰিব পাৰো বা তাৰ 1228 পৰা এই আমাৰ ইয়াণ্ডাবু সন্ধিলৈকে এই গোটেইটো আহোম যুগ গতিকে আহোম যুগৰ পৰা বুলি ক'লে কথাটো আমি কিবা এটা বুজি পাম কিন্তু যেতিয়া এজনে গৱেষণা কৰিব এই কথাটো তেখেতৰ কাৰণে এটা অস্পষ্ট কথা হ'ব আৰু 1930 চনৰ যি কথা এই দলগুৰি যিটো দৌল ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল বুলি কৈছে ৰাজেশ্বৰ সিংহৰ হয় ৰাজেশ্বৰ সিংহৰ এতিয়া ৰাজেশ্বৰ সিংহৰ দিনৰ পৰা বুলি আমি ধৰি ল'ব পাৰো নেকি হয় আচ্ছা আৰু ছাৰ হেৰি ভৱিষ্যতে সেই অঞ্চলটোৰ বিহুখন দলগুৰি বিহু চাবৰ কাৰণে আমি ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কাল হৈছে 1751 পৰা 1769 হয় তেনেকুৱা সময়তে হ'ব পাৰে ছাৰ তেনেকুৱা সময়তে 1771 পৰা 1769 তাৰ আগতে ৰুদ্ৰসিংহই 1696 আনিছিলে সেয়াও মুকলি বিহু বুলিয়ে মই কৈছো হয় পৰৱৰ্তী সময়ৰ কথা মই সেয়াও মুকলি বিহু বুলিয়ে কৈছো গতিকে এই ৰাজেশ্বৰ সিংহ যদি 1751 পৰা 1769 মই ৰাজেশ্বৰ সিংহৰ তাৰিখটো কেনেকে মুখস্থ কৰি থৈছো যে শৰাইঘাটৰ যুদ্ধৰ 100 বছৰৰ পিছত সেই ৰাজেশ্বৰ সিংহ
গোটাইঘাটৰ যুদ্ধ 1669 হৈছিলে 1669 ৰাজেশ্বৰ সিংহ আৰু ৰাজেশ্বৰ সিংহৰ দিনতেই এই ঘটনাবোৰ ঘটিছিলে এই যে মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে এইখিনি কথা তেনেকে কিছু কথা মনত ৰাখি থৈছো মই এই কথাটো এই কাৰণেই কৈছো যে আমাৰ যিখিনি মেলুৱৈ আছে তেখেতসকলে জানি ভাল পাব এইখিনি আৰু মোৱামৰীয়াৰ বিদ্ৰোহৰ সময়ত সেই বিহুৰ নিচিনা কিছুমান গীত গাইছিলে আছিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কথা আছে ৰাঘৱ মৰাণৰ কথা আছে ৰাঘৱ মৰাণৰ কথা জানোৱেই যে হুঁচৰি গাই ৰাঘৱ মৰাণক কাটিছিলে গতিকে সেইবিলাক কথাও আমি জানো সেই লক্ষী সিংহৰ দিনৰ কথা আমি জানো ৰাজেশ্বৰ সিংহৰ দিনৰ কথা জানো তেতিয়ালে হুঁচৰি আহি গৈছে কাৰণ হুঁচৰি আহি গৈছে বাৰু মুকলি বিহু থকাটো অৱধাৰিত কথা কাৰণ হুঁচৰি আহি গৈছে তেতিয়া আহিছে হুঁচৰি তেতিয়া হুঁচৰি আহি গ'ল তেতিয়া হুঁচৰিটো অহাৰ দুটা তত্ত্ব কৈছে যে কোনোৱে কৈছে যে ৰুদ্ৰসিংহৰ যেতিয়া 1696 পৰা 1714 ৰংঘৰৰ বাকৰিলে মাতিছিলে এটা তত্ত্বৰ মতে তেতিয়া ৰজাৰ ঘৰতো বিহু গাবলৈ মাতিছিলে যে ৰজাৰ ঘৰত বিহু গাবলৈ ডা ডাঙৰীয়া ঘৰত বিহু গাবলৈ মাতিলে ৰজাৰ ঘৰত গালে ডা ডাঙৰীয়াৰ ঘৰত গালে লাহে লাহে হাজৰিকাৰ ঘৰত গালে শইকীয়াৰ ঘৰত গালে বৰাৰ ঘৰত গালে গোৱাৰ পিছতে লাহে লাহে গাঁৱলৈ আহিবলৈ আৰম্ভ কৰিলে বাৰু সেয়া 1696 পৰা 1714 কথা তেতিয়া কিন্তু হুঁচৰি আহি গৈছে বাৰু যিয়ে হওক আমাৰ এই আজি আপুনি বহুত ডাঙৰ তথ্য এটা উন্মোচন কৰিছে আপোনাক 1770 খ্ৰীষ্টাব্দ স্বৰ্গদেউ লক্ষী সিংহৰ দিনতে হুঁচৰিটো আৰম্ভ হৈছিলে কি কৈছে স্বৰ্গদেউ লক্ষী সিংহৰ দিনত বুলি মই কোৱা নাই 1770 খ্ৰীষ্টাব্দত যেতিয়া হুঁচৰি গাইছে হুঁচৰি গাবলৈ আহিছে হয় হয় তেতিয়াৰ পৰা মানে ডা ডাঙৰীয়া ঘৰৰ গোৱা প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল নহয় তেতিয়া হুঁচৰি গাবলৈ আহিছে আৰু হুঁচৰি গাই ৰাঘক তেতিয়া কাটিছে ক্ৰমতে আৰু সেই তেতিয়া ৰাঘক কাটিছে তাৰমানে হুঁচৰিটো আগৰ পৰা প্ৰচলন হৈ আছে আৰু ৰাঘক কৈছে যে তুমি কৰা ৰাইজক মান্যতা প্ৰদান কৰিছিলে ৰজা সৰু হৈছিলে ৰজাই ৰাইজক সেৱা কৰিছিলে সেই পৰম্পৰাটো আগৰ পৰা আছিলে সেই পৰম্পৰাটো আগৰ পৰা থকাৰ বাবে ৰাঘই সেৱা কৰিছিলে আৰু সেই সুযোগতে পুৰন্দৰে কাটিছিলে গতিকে এই একে বছৰতে হুঁচৰি সৃষ্টি হয় আৰু একে বছৰতে সেৱা কৰিব এই কথাটো অলপ চিন্তা কৰিবলগীয়া এই কথাখিনি আপোনালোকক কলো ছাৰ পূৰ্বতে হুঁচৰি শব্দটোৱে আছিলে নে তাৰ বেলেগ শব্দৰ পৰা হুঁচৰিটো আহিছিলে এইখিনিলে যাব খোজা নাই এইটো সিদিনাখন বৰ ধুনীয়া এটা আলোচনা হৈছিলে এইটো হাঁচাৰি শব্দ ৰুমচেৰি শব্দ এই এনেকুৱা শব্দৰ পৰা আহিব পাৰে ৰুচৰি শব্দৰ পৰা আহিছে নেকি শইকীয়া ছাৰ মই এটা অনুৰোধ কৰিব বিচাৰিছো যিহেতু আজি আমাৰ আলোচনাটোৰ বিষয়টো হৈছে গছতলৰ বিহু ইতিমধ্যে আমি হুঁচৰিৰ ওপৰত এটা আলোচনা আমি যোৱা বিহুৰ সময়তে আলোচনা অনুষ্ঠিত কৰিছিলো গতিকে যদি আপোনালোকে হুঁচৰিৰ বিষয়ে কিবা জানিব বিচাৰে বা বিহু নাম সন্দৰ্ভত আমাৰ ইউটিউব চেনেলটো আছে বিহু কৃষ্টি পৰিষদ অসমৰ সেই চেনেলতে গোটেই ভিডিঅ'টো আপলোড কৰা আছে আপোনালোকে চাই ল'ব পাৰিব গতিকে গছতলৰ বিহু বিষয়ত আমাৰ আলোচনাটো সীমিত থাকিলে হয়তো অংশগ্ৰহণকাৰীসকল বেছিকৈ উপকৃত হ'ব গতিকে মই গছতলৰ বিহুলৈকে আমি আহিছো পুনৰ আপোনালোকৰ গছতলৰ বিহু সন্দৰ্ভত যদি কিবা আপোনালোকক সুধিবলগীয়া আছে আপোনালোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰে তেন্তে আপোনালোকে মুকলিমূৰীয়াকৈ আমাৰ সমল ব্যক্তি বা উদ্বোধক সন্মানীয় বিশিষ্ট ব্যক্তিসকলকে মত বিনিময় কৰিব পাৰিব হয় ধন্যবাদ আমাৰ উপেন্দ্ৰ ছাৰ আছে তাহানিতে যিটো তাহানি বুলি ছাৰে কৈছে চনটো এতিয়া গছতলতে বিহুটো যে হ'ল তাৰ কাৰণ বা ব্যাখ্যা কেনেধৰণে আমি আগবঢ়াব পাৰিছো কিয় গছতলতে বাছি ললে মুকলি পথাৰ নকৰি গছতললে কিয় গছতলত বিহু মৰাৰ যিটো পৰম্পৰা বা আমি গছতলতে বুলি জানো গছতলটো কিয় বাছি ললে তেনেকুৱা ধৰণৰ কিবা তথ্য ভিত্তিক কিবা আছে নেকি বা কি কাৰণে গছতলতেই হ'ল এনেকুৱা কিবা আপোনাৰ পৰিচয়টো দিলে সুবিধা হ'ব হয় মই কৈ আছো মনোৰঞ্জন দাস লখিমপুৰৰ পৰা হয় হয় ধন্যবাদ মনোৰঞ্জন দাসক শ্ৰদ্ধা জনাইছো মই গছতল বুলিয়ে কোৱা নাই মই 3টা স্থান কৈছো এই নদীৰ পাৰো হ'ব পাৰে গছতলো হ'ব পাৰে বা অৰণ্যৰ কাষো হ'ব পাৰে অৰণ্যৰ মাজত নহয় অৰণ্যৰ কাষতো হ'ব পাৰে বা গাঁৱৰ ওচৰৰ অৰণ্যৰ কাষতো হ'ব পাৰে বা দুৰীয়া আহঁতৰ তলতো হ'ব পাৰে
ঘিলা মাৰে গ'লে বেলি মাৰে গ'লে ইৰুচি সিৰুচি, ঘিৰা মাৰি গ'লে ফাকত, তোমাৰে আমাৰে কথা মাৰে গ'লে জুৰীয়া জামুকৰ তলত বা জুৰীয়া আহঁতৰ তলত, জামুকৰ তলত বা শইকীয়া ছাৰ অকমান সময় লৈছো। শইকীয়া ছাৰ, আমাৰ মাজত হেম গগৈদেৱ সংযোগ হৈছে। আমি হেম গগৈদেৱক বহুত সময়ৰ পিছত তেখেতৰ লগত যোগাযোগ কৰিব পাৰিছো। নিতুমণি বুলি এগৰাকী আহিছে, তেখেতৰ যোগেদি আহিছে। তেওঁক স্পীকাৰটো অন কৰি পেলাই মাত দিবলৈ অনুৰোধ জনাইছো। নিতুমণি, আপুনি শুনিছেনে? নিতুমণি, হেম গগৈদেৱ শুনি পাইছেনে? আপুনি শুনিছেনে? শুনিছেনে? হেম গগৈদেৱ শুনিছেনে আপুনি? শুনি পাইছেনে আপুনি? নিতুমণিৰ যোগেদি আপুনি আহিছে। হেম গগৈদেৱ শুনিছেনে আপুনি? নিতুমণি, আপুনি এবাৰ মাতকচোন, ভইচ দিয়ক আপুনি। আমি তেখেতৰ লগত যোগাযোগ কৰিব পৰা নাই। পুনৰ তেওঁ আছে আমাৰ লগত, লাইনত আছে, কিন্তু তেখেতে কণ্ঠটো তেওঁ শুনা নাই, আমি তেখেতৰ ভইচটো শুনা নাই। আপুনি নিতু হেল্ল'। নেওগ ছাৰ, আপুনি কিবা ক'ব পাৰে? আপোনাৰ ফালৰ পৰা অভিমত জনাব পাৰে নেওগ ছাৰ? হয় হয়, শুনিছেনে বাৰু? শুনিছো, কওক। কওক। মই প্ৰথম কথা হ'ল ডক্টৰ অনিল শইকীয়া ছাৰৰ পৰা এটা কথা জানিব বিচাৰিছো ছাৰ। এই যিটো আমাৰ ধৰক গছতলৰ ডেকা গাভৰু বিহুটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তাত দুগৰাকী মানে আস্থাভাজন ব্যক্তি আগতে দায়িত্ব দিয়া আছিল, আমি জানিবলৈ পাইছো। সেয়া হ'ল ডেকা বৰা আৰু গাভৰু বৰা। বৰা উপাধিধাৰী ব্যক্তি দুগৰাকী তাত দি লোৱা এনে আমাৰ যিটো এতিয়া ধৰক আছে প্ৰকৃত ব ৰা ব ধৰ ৰা, সেই তেনেকুৱা বৰা উপাধিধাৰী নে তাত তেওঁলোকে তাতে দায়িত্ব দিয়া বৰা, এই কথাটো। তাৰপিছতে আৰু যিটো আমি এতিয়া ধৰক পৰম্পৰা ধৰি ৰাখিছো, হুঁচৰি ক্ষেত্ৰতে ধৰক হুঁচৰি আৰম্ভণিত তোমাৰ যিজন মেধি হাতৰ বাইকজন আহে, লেম চাকি লৈ আহিছিলে এটা সময়ত, বা এতিয়া এনেই মোনাটো লৈ আহে। তেতিয়া সেই গছ তলত দুগৰাকী নিয়ন্ত্ৰণা যেতিয়া আছিলে, এতিয়া মঞ্চলৈ যেতিয়া মুকলি বিহু অনুষ্ঠানটি পৰিৱেশন কৰিবলৈ আহে, তেতিয়া কিন্তু সেই ব্যক্তি দুগৰাকী অহা দেখা নাযায়। প্ৰকৃতলৈ সেই চৰিত্ৰ দুটা আছিলে নে নাই? আৰু দ্বিতীয় কথাটো, এতিয়া আমাৰ উপক্ত এজনে কৈছিলে যে গছৰ তলত কিয় বিহু মাৰিছিলে। বস্তুটো এনেকুৱা, আমি যেতিয়া বিহু উৰুৱাও, আমি বস্ত্ৰ ভাগি গামোচাখন আমি গছতে মেৰিয়াও। আৰু তেতিয়া যিহেতু অস্থায়ী তেনেকুৱা ছাউনি নাছিলে, গছজোপাকে আশ্ৰয়স্থল হিচাপে তেওঁলোকে গছৰ ওচৰত তাত মোনা বা কিবা কিবি বস্তু থবলৈও বা ৰ'দ জিৰণি ল'বলৈও তেওঁলোকে গছজোপাকে আশ্ৰয়স্থল হিচাপে লৈছিলে। সেইটো কাৰণে হয়তো
গছতললৈ বিহু যোনখন গৈছিলে এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি? আৰু হ'ব পাৰে, হয় হয় উৰুৱাই ঠিকেই। গছজোপাত বান্ধিবৰ কাৰণে গামোচাখন সুবিধা হৈ পৰে। এইটোৱে হ'ব লাগিব চাগে, এইটো কাৰণে গছজোপা লৈছিলে নেকি? ঠিকে, তেনেধৰণে আমি বস্তুটো ব্যাখ্যালৈ নিব লাগিব ধৰক, কিয়নো গছ তলতে ল'লে, বা আমি এনেও জানো যে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধিৰ কাৰণেও আগতে বিহু মাৰিছিলে বুলি আমি গম পাওঁ। গতিকে সেই তেনেকুৱা ধৰণৰ মুকলি পথাৰতটো মাৰিলে কেতিয়াবা সেই আশ্ৰয়টোৰ কথাই কৈছে, আপুনিও ঠিকে কৈছে বাৰু, হয় হয় তেনেকুৱাও হ'ব চাগে ন? হয় হয়, সেই বুলিয়ে ধাৰণা অ', কৰি হয় হয় যেনেকে আমি এতিয়া কিবা এটা তৰি লওঁ, তেতিয়া সেই গছজোপা ডাঙৰ বৰগছ এজোপা তলত হ'লে সেই ছাঁটোও পোৱা যাব যায়, হয় 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 এটা আশ্ৰয়স্থলৰ নিচিনা। হয় 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 হয়। আচলতে মই ভাবোঁ, হয়গে ছাৰ, মই ভাবোঁ যে বিহুৰ লগত খেতি বাতিৰ ওতঃপ্ৰোত সম্বন্ধ আছিলে। আৰু এই মাত্ৰ এজনে ক'লে যে খেতিৰ উৰ্বৰা শক্তিৰ ওপৰতো কথা আছে, বিহুৰ বিশেষকৈ বিহু নামত কিছুমান কথা পোৱা যায়। আৰু মই ভাবোঁ যে বিহু নামত প্ৰথমে যৌনতা অলপ নিহিত হৈ আছিলে, আৰু সেই যৌনতা নিহিত হৈ থকাৰ কাৰণেই ওচৰত গাঁৱৰ মাজত সেই বিহু নামবিলাক গোৱা নাছিল। ডেকাই হওক গাভৰুৱে হওক তেওঁলোকে আঁতৰলৈ গৈছে। আঁতৰলৈ যাবলৈ ক'ত যাব? তেতিয়া দিনত ক'লৈ যাব? গছ তললৈ যাব লাগিব। জুৰীয়াহঁতৰ তলত চেপেটা শিলত বহি ডেকাই মৰা ঢোলৰ চাপৰত বকুল বুঢ়াধনৰ তেতেলী পতীয়া চিৰা খুন্দিম বুলি লোৱা গাভৰুৰ ঢেঁকী দিবলৈ পাহৰি যায়। এইবিলাক বহুত পুৰণা কথা, এইখিনি কথা। তাৰমানে সেই আগতেই আহত গছৰ তলত বা বৰগছৰ তলত এনেকৈ বিহু মাৰিছিলে, ঢোল বজাইছিলে। তেতিয়াৰ পৰাই সেই বনলৈ যাবলৈ নিয়মটো তাত প্ৰচলিত হৈ আহিলে। পিছত যেতিয়া এই জিৰণামবিলাক আহিলে, তাত যৌনতা আহিলে, খোলাখুলি গৈ কথা ক'ব লগা হ'ল, তেতিয়াতো আৰু ভাল হ'ল, আৰু তেওঁলোকে আৰু ভিতৰলৈ সোমাই যাব লগা হ'ল। কাৰণ আমাৰ অসমীয়া সমাজত অন্ততঃ এই শালীনতাখিনি আমাৰ আছিল। সেইকাৰণে এই বিহু নামবিলাক বহুত দিনলৈকে বহুত বিহু নাম আছিলে, যিবিলাক বিহু নাম আমাৰ ডাঙৰ মানুহৰ আগত নাগাইছিলে। সেইকাৰণে তেওঁলোকে অকণমান আঁতৰলৈ গৈ গাভৰুৱে গাভৰুৰ ভাগত, ডেকাই ডেকাৰ ভাগত, বা মুকলি বিহু নিচিনা কৰিলে বা ৰাতি বিহু কৰিলে ডেকাৰ ওচৰত গাভৰুৱে বিহু মাৰে, অলপমান জোৰা নামৰ কটাকটি হয়। এনেকৈ ধৰক, কেলেনো যৌৱনক ভৰসা কৰিছ, চিৰদিন থাকিব বুলি, ইমান সুন্দৰ ৰচনা, ইমান সুন্দৰ চিন্তা। লাহে লাহে কৰি যৌৱন যাব পিছলি, মূৰৰো পকিব চুলি, ডেকাই গাভৰু কয় সকীয়াই দিয়ে। তইনো কেলে যৌৱনটোক ভৰসা কৰিছ গোটেই জীৱন থাকিব বুলি? তই সোনকালে বিয়া হ, বিয়া নহ'লে তই মোৰ লগত পলাই আহিম বুলি কওঁ। তেনেকুৱা ধৰণৰ কথা কিছুমান হৈছে বুলি আমি বহুত কিতাপ পত্ৰত পঢ়িবলৈ পাওঁ। বিশেষকৈ উপন্যাস কিছুমানত এই কথাখিনি কথা আমি ধৰিব পাৰোঁ। সেইকাৰণে মই ভাবোঁ, সেইটো মোৰ কথা হয়, মই ভাবোঁ যে সেইটো কাৰণতে বিহুটো অলপ হাবিৰ ফালে, গছ তলৰ ফালে যাবলৈ গুচি গ'ল, আৰু সকলোৱে তাতে মানে এটা নিৰাপদ স্থান এটা ৰাখি তাতে বিহু গাবলৈ ল'লে। তাৰপিছত লাহে লাহে এইবোৰ যেতিয়া আমাৰ ভগদসকলৰ ঘৰত বিহু মাৰিবলৈ আহিলে, ডা ডাঙৰৰ ঘৰত বিহু মাৰিবলৈ আহিলে, তেতিয়া সেই যৌনতা থকা বিহু নামবিলাক আঁতৰাই থ'লে। এতিয়াও আপোনালোকে চাওক, হুঁচৰি বিহু আৰু এনেই মুকলি বিহুটোৰ কথাটো একেটাই। কিন্তু হুঁচৰি বিহুত যিখিনি নাম গায়, সেই নামখিনি সম্পূৰ্ণৰূপে বেলেগ মুকলি বিহুত গোৱা নামতকৈ। আৰু ডাঙৰ কথা কি, হুঁচৰিত যিটো যোজনা গায় আৰু যোজনাৰ যিটো সুৰ, সেই সুৰটো কিন্তু একেটা নামকে যদি আপুনি এই হুঁচৰিত যোজনা হিচাপে গায়, আৰু যেতিয়া বাহিৰত বিহু মাৰোঁতে যদি যোজনা হিচাপে গায়, তেতিয়া কিন্তু সুৰটো বেলেগ। সুৰ এটা শুনি পেলাই, যোজনাৰ সুৰ এটা শুনি পেলাই কৈ দিব পৰা হয় যে এইটো সুৰ এইটো সাধাৰণতে ক'ত গায়, এইটো সগদে ওলালে বাটচৰাই মুখলৈ দলিয়াই পাতিলে দোলা, কাণত যি লিখিলে নৰা জাং ফাই, ঘাটে গুমচেঙৰ চোলা। এইটোৰ যিটো সুৰত গাব যোজনা, কিন্তু সেই একেটাকে যদি অন্য ক'ৰবাত গাব লগা হয়, গছৰ তলত বা এনে পথাৰত বা মঞ্চতে, কিন্তু সেই সুৰটো নাগায়। এই এটা ডিফাৰেঞ্চ এটা সদায় থাকে। মই সেইকাৰণে ভাবোঁ যে এইটো কথাৰ কাৰণেই লাহে লাহে গছৰ তললৈ যাবলৈ তেওঁলোকে আশ্ৰয় এটা পালে, আৰু আশ্ৰয়টো পোৱাৰ কাৰণেই লাহে লাহে সেইটো হ'ল। তাৰপিছত যেতিয়াই জোৰানাম আহিলে,
এতিয়া জোৰানামত প্ৰেম প্ৰীতিৰ কথা আহিলে তেতিয়াতো আৰু ভাল হ'ল হেৰি কৰিবৰ কাৰণে। বহুত জোৰানাম আছে, সেই জোৰানামবিলাক মানে মুকলিকে কেতিয়াও গাব নোৱাৰে। সেইকাৰণে এই গছ তলৰ প্ৰসংগত সুবিধা হ'ল। এই প্ৰসংগত গছৰ তলত বিহু মৰা প্ৰসংগত ডক্টৰ লীলা গগৈয়ে কৈছে, উম। শুনিছেনে? শুনি আছো, কওক। হয়, ডক্টৰ লীলা গগৈয়ে কৈছে যে গুটি লগা গছৰ তলতহে সাধাৰণতে বিহু মাৰিছে। এই গুটি লগা গছৰ তলত বিহু মৰা কাৰণটো হ'ল যে প্ৰজনন শক্তিৰ প্ৰতীক এই গছত গুটি লগাটো। হয় হয়। আমি অকমান সময় ৰাখিছো। আমাৰ হেম গগৈতে আমি যোগাযোগ কৰিব পাৰিছো। ভাল কথা। হয়, হেম গগৈ আছেনে? আছো কওক। হয় হয়। আমি আমাৰ আলোচনালৈ পুনৰ ঘূৰি যাব বিচাৰিছো মত বিনিময় অনুষ্ঠানৰ পৰা। ডক্টৰ শইকীয়া ছাৰ আছেনে? ডক্টৰ শইকীয়া ছাৰ আছে? হয় হয়। ডক্টৰ অনিল শইকীয়া ছাৰ আছেনে বাৰু? ছাৰ, আমি পুনৰ আলোচনালৈ ঘূৰি যাব বিচাৰিছো। আমাৰ সভাপতি মহোদয় নিশ্চয় আছে। সভাপতি মহোদয়, সম্পাদক মহোদয়কে সম্বোধন কৰি পুনৰ আমি আলোচনাৰ মজিয়াত যাব বিচাৰিছো। আজি আমাৰ আলোচনাৰ মূল সমল ব্যক্তি বিহু কৃষ্টি পৰিষদ অসমৰ মুখ্য সমন্বয়ক হেম গগৈদেৱক আমি আমন্ত্ৰণ কৰি আনিছিলো। আজিৰ আলোচনাৰ বিষয় আছিল তাহানিৰ গছ তলৰ বিহু। কিন্তু কাৰিকৰী কিছু অসুবিধাৰ কাৰণে তেখেতে যথাসময়ত আমাৰ লগত সংযোগ কৰিব নোৱাৰিলে। তাৰ পৰিপ্ৰেক্ষিতত আজিৰ বিশিষ্ট অতিথি আমি ডক্টৰ অনিল শইকীয়া ছাৰৰ মুখেৰে আমি তাহানি গছ তলৰ বিহু সন্দৰ্ভত বহুখিনি ঐতিহাসিক তথ্য সমৃদ্ধ এটি বহুমূলীয়া আমি ভাষণ শুনিলো, বক্তব্য তেওঁৰ পৰা আমি শুনিলো। আমি তেখেতক এফালে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। পলমকৈ হলেও হেম গগৈদেৱ আহি আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতক আদৰণি জনাইছো আৰু তেখেতক অতি সংক্ষিপ্ত চমুকৈ তেখেতৰ সমল ব্যক্তিৰ ভাষণ আগবঢ়াবলৈ আমি অনুৰোধ জনালো, যিহেতু সময় যথেষ্টখিনি হৈছে। আমি হেম গগৈৰ ওচৰলৈ গৈছো, তেখেতক ভাষণ প্ৰদান কৰি অনুৰোধ জনাইছো। সকলোলে মই নমস্কাৰ জনাইছো। মই দুখিত যে মই প্ৰকৃততে মানে কানেক্ট কৰিব পৰা নাছিলো। প্ৰথম কথা হ'ল নেটৱৰ্কটো শ্ল' আছিলে। সকলোকে মই মানে জনাইছো দেই। ৰঙালী বিহু সম্পৰ্কত বহুখিনি কম বুলি ভাবিছিলো, কিন্তু সময় খুলি গৈছে। কিন্তু এটা কথা যে গছ তলৰ বিহুৰ সৃষ্টিৰ সম্পৰ্কত শুনিছো বা অন্যান্য সৃষ্টিৰ সম্পৰ্কত শুনিছো। মই প্ৰকৃততে ভাবিছিলো গছ তলৰ সৃষ্টিৰ সম্পৰ্কত মই ভাষা কম বুলি। গছ তলৰ সৃষ্টি বহুতে মানে গছ তলৰ বিহু বুলি কয়, গছ তলৰ গাভৰু বিহু বুলি কয়, বহুতে জেং বিহু বুলি কয়। প্ৰকৃতি জেং বিহু বুলি কিয় কোৱা হয়, এইটো মানে এটা বিতৰ্কিত বিষয় হৈ আছে। মই কব বিচাৰিছো যে জেং বিহু বুলি কোৱাৰ কাৰণ এটা আছে। আপোনালোকে মৰাণ মত নেটৱৰ্কটো প্ৰব্লেম হৈছে নেকি? শুনা নাই? সম্ভৱ নেটৱৰ্কৰ প্ৰব্লেম হৈছে, তেখেতৰ মাতটো শুনা নাই। হয়, গতিকে আমি দীপেন দাসক অনুৰোধ জনাম যে আপুনি এই প্ৰগ্ৰামটো আকৌ এদিন পাতক, তেওঁৰ নেটৱৰ্ক ভাল হলে। সেইদিনাখন আমি নতুনকে যাম, গছ তলৰ বিহু 2 বুলি আমি এখন আমি ৱেব সন্মিলন পতাৰ আমাৰ সম্ভাৱনা থাকিব। ধন্যবাদ সভাপতি মহোদয়। আমি সভাপতি মহোদয়ৰ অনুমতি সাপেক্ষে আমি পুনৰ আমি কাৰ্যসূচীৰ মাজলৈ আহিব বিচাৰিছো। ইতিমধ্যে আপোনালোকে গম পাইছে যে আজিৰ সমল ব্যক্তি যদিও আহি উপস্থিত হৈছিল, তেখেতৰ কাৰিকৰী অসুবিধাৰ কাৰণে আমি তেওঁৰ পৰা তেওঁৰ বক্তব্য শুনিব নোৱাৰিলো। গতিকে সভাপতি মহোদয়ৰ নিৰ্দেশনাক্ৰমে আমি পৰৱৰ্তী সময়ত পুনৰ তাহানি গছ তলৰ বিহু শীৰ্ষক দ্বিতীয় লানি বক্তৃতা অনুষ্ঠান কৰিম। উক্ত অনুষ্ঠানটোত আপোনালোকৰ আজিৰ দৰে সহায় সহযোগিতা উপস্থিতি আমি একান্তৰে কামনা কৰিম। আমি একেবাৰে শেষৰ ফাললৈ আহিব বিচাৰিছো। ইতিমধ্যে আমাৰ বিহু কৃষ্টি পৰিষদ অসমৰ সন্মানীয় সভাপতি মহোদয় আমাৰ মাজত আছে। তেখেতক সভাপতিৰ মেজৰ পৰা দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছো। ধন্যবাদ। ইতিমধ্যে অতি দীঘলীয়াকে আমাৰ অনিল শইকীয়া ছাৰে হওক বা ইয়াত অনুষ্ঠানত ভাগ লোৱা নৰহৰি চুতীয়া, উপেন ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ আৰু এগৰাকী লখিমপুৰৰ আমাৰ সন্মানীয় আজিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। লগতে আমাৰ অমৰেন্দ্ৰ গগৈ ছাৰেও তেখেতৰ ফালৰ পৰা মাজে মাজে সংযোগ কৰি আমাৰ আজি অনুষ্ঠানটো লাইভ কৰি তুলিলে, জীৱন্ত কৰি তুলিলে।
তো গতিকে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে। আমি আজিৰ অনুষ্ঠানটো আমি আশা কৰা ধৰণে যদিও হেম গগৈ আমাৰ মাজত যথাসময়ত আহিল যদিও পলমকৈ তেখেতৰ কানেক্টিভিটিৰ কাৰণে সংযোগৰ কাৰণে তেখেতৰ কথাখিনি সম্পূৰ্ণ কৰিব নোৱাৰিলে। ইতিমধ্যে আমাৰ ডক্টৰ দীপেন দাসে কৈছে যে আমি দ্বিতীয়লানি আলোচনা এই শীৰ্ষক আমি এটা চিন্তা এটা কৰিব পাৰিম পৰৱৰ্তী সময়ত। তো দীঘলীয়া নকৰো, বহুত দীঘলীয়া ইতিমধ্যে হৈ গৈছে প্ৰায় 2 ঘণ্টা। এই 2 ঘণ্টা সময় ধৰি আপোনালোক যিসকলে অংশগ্ৰহণ কৰিলে আটাইকে ধন্যবাদ। সমল ব্যক্তি হিচাপে আহি অনিল শইকীয়া ছাৰ, পৰৱৰ্তী সময়ত হেম গগৈ আহিছিল কিন্তু কিছু অসুবিধাৰ কাৰণে তেখেতে নোৱাৰিলে। এই দুয়োগৰাকীলে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। অমৰেন্দ্ৰ গগৈ, উপেন নেওগ, নৰহৰি চুতীয়াকে প্ৰমুখ্য কৰি মায়া দত্তকে লৈ যিসকলে ইয়াত অংশগ্ৰহণ কৰিলে নাম উল্লেখ নকৰাকে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজিৰ এই অনুষ্ঠানটো আমি সফল হোৱা বুলি ঘোষণা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো। ডক্টৰ দাস। ধন্যবাদ ছাৰ, আপোনাক আন্তৰিক শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ মাজত আছে বিহু কৃষ্টি পৰিষদ অসমৰ ধেমাজি জিলাৰ সন্মানীয় সভাপতি দিব্যজ্যোতি বৰগোহাঁই বাইদেউ। বাইদেউক আজি আমি প্ৰথমবাৰৰ কাৰণে আজি আমাৰ মাজত লগ পাইছো। আমি বাইদেউক অতি চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো। নমস্কাৰ। বিহু কৃষ্টি পৰিষদ অসমৰ মাননীয় সভাপতি ও সম্পাদক মহোদয়, সন্মানীয় উপসভাপতি মহোদয়, আজি এই সন্মিলনৰ শুভ উদ্বোধক শ্ৰদ্ধা ডক্টৰ অমৰেন্দ্ৰ গগৈ ছাৰ আৰু বিশিষ্ট অতিথি আমাৰ অতি শ্ৰদ্ধা ডক্টৰ অনিল শইকীয়া ছাৰ, সমল ব্যক্তি হেম গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা শ্ৰদ্ধা গ্ৰহণকাৰীসকল, আপোনালোক সকলোলৈকে ধেমাজিৰ পৰা মই দিব্যজ্যোতি বৰগোহাঁয়ে ভক্তিপূৰ্ণ সেৱা জনাইছো। লগতে ইমান এটা মহান অনুষ্ঠানত অংশীদাৰ হ'বলৈ পাই নিজকে ধন্য মানিছো। লগতে আয়োজক মণ্ডলীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনুষ্ঠানটি আৰম্ভণিৰ পৰা এই মুহূৰ্তলৈকে উপস্থিত থাকি যথেষ্ট উপকৃত হলো। বহুখিনি নজনা কথা জানিলো আৰু বহুখিনি জনা কথা পুনৰ আওৰাবলৈ সুবিধা পালো। এইখিনিতে মই ক'ব বিচাৰিছো, আমাৰ উদ্বোধক মহোদয় লগতে আমাৰ ডক্টৰ অনিল শইকীয়া ছাৰ, দুইজন শ্ৰদ্ধা ছাৰে গছতলৰ বিহুৰ ওপৰত যিখিনি কৈছিলে তাৰ মাজত মই এটা বস্তু নিজৰ চকুৰে দেখা 86ত মই তেতিয়া আছিলো চাবুৱা ডাইট চেণ্টাৰত। সেই সূত্ৰে মই চাবুৱা ডাইট চেণ্টাৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ আঁতৰত এখন বেতমেলা বুলি গাঁও আছিলে। সেই গাঁওখনত ডেকা গাভৰু একেলগে গছতলৰ বিহু কৰা মই দেখিবলৈ পাইছিলো। আৰু একেলগে বুলি কওঁতে কিন্তু গাভৰুসকলে এটা বেষ্টনীৰ মাজত থাকি ডেকাসকলে আঁতৰত থাকি আঁতৰৰ পৰাই জোৰা নামৰ দৰে মানে ডেকাসকলে প্ৰথমে ছোৱালীসকলে গাব, আকৌ ডেকাসকলে গায়, তেনেকৈ ভাৱ বিনিময় কৰিছিলে। পোৱা নোপোৱা আনন্দ বিষাদ বেদনা সকলোখিনি প্ৰেম নিবেদন কৰিছিলে। এনেধৰণে মই প্ৰায় 1 ঘণ্টামান সময় সেই অনুষ্ঠানটো মই চাবলৈ পাইছিলো। এতিয়া যদি সুবিধা হয় মই ভাবো সেই গাঁওখনলৈ গৈ বস্তুটো পুনৰ উদ্ধাৰৰ কাৰণে আমি কিবা কৰিব পাৰো নেকি, এইখিনি ব্যৱস্থা কৰিব বুলি ডক্টৰ দীপেন দাস ডাঙৰীয়াক মই অনুৰোধ জনাইছো। এটা মানে কি হ'ব, তেতিয়া আমি গছতলৰ বিহু যে ডেকা গাভৰু একেলগে কৰিছিলে সেই কথাটো তালৈ গ'লে আমি সেই তথ্যটো শুদ্ধ ৰূপত পাব পাৰিম। এইখিনিয়ে মোৰ ক'ব লগা। বাকী মই যথেষ্ট উপকৃত হলো, মহান ব্যক্তিসকলক লগ পালো। বিশেষকৈ মই ডক্টৰ অনিল শইকীয়া ছাৰক শ্ৰদ্ধা ছাৰক মই এনেকৈ লগ পোৱা নাছিলো, আজি প্ৰথমবাৰৰ বাবে লগ পালো, খুব ভাল লাগিছে। আশা ৰাখিছো অনাগত দিনতো বিহু কৃষ্টি পৰিষদ অসমে এনেধৰণৰ বিশেষ বিষয়সমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰিলে মোৰ দৰে আৰু বহুত ব্যক্তি উপকৃত হ'ব। এইখিনিকে কৈ বিহু কৃষ্টি পৰিষদ অসমৰ উত্তৰোত্তৰ কামনা কৰি সকলোলৈকে পুনৰবাৰ মোৰ ভক্তিপূৰ্ণ সেৱা জনাই মোৰ ক'ব লগা আশা সামৰিছো। নমস্কাৰ। ধন্যবাদ বাইদেউ, আপোনালৈ আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ মাজত আছে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সন্মানীয় অধ্যক্ষা শ্বৰীফা বেগম বাইদেউ। বাইদেৱে আমাৰ প্ৰতিটো কাৰ্যসূচীতে উপস্থিত থাকি আমাক উৎসাহ জনাই আহিছে। আমি বাইদেউক এনেদৰে পাই সদায় আমি গৌৰৱান্বিত। আমি শ্বৰীফা বাইদেউকো চমুকৈ দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছো। শ্বৰীফা আহমেদ বাইদেউ। বাইদেউ শুনিছেনে? নিশ্চয় বাইদেউ হয়।
নহয় মিউট হৈ আছে শৰীফা বাইদেউ মিউট শুনিছেনে? হৈ আছে হয় মাইক্ৰফোন মিউট হৈ আছে হয় আমি শৰীফা আহমেদ বাইদেউক সন্মানীয় অধ্যক্ষ বাইদেউক চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো। বাইদেউ স্পীকাৰটো আপুনি অন কৰি ল'ব। শৰীফা বাইদেউ হয় হয় শুনি আছেনে? মই মানে কিবা হয়, অকণ শুনিছো। পাকঘৰত কৰিব লগা হৈছিলে। হয় সকলোকে হয় মই নমস্কাৰ জনাইছো। মই আচলতে বহুত ভাল পাওঁ, মানে এইখিনি কথা মই একেবাৰে নজনা বুলিয়ে ভাবো। আৰু এই অনিল শইকীয়া ছাৰ বা প্ৰমুখ্যে যিসকল বৰেণ্য ব্যক্তিক আজি অনুষ্ঠানটোত লগ পালো, সঁচাকৈ আমি উপকৃত হ'ম বুলি ভাবিছো। আৰু আমি যিহেতু সমাজখনৰ লগত সদায় জড়িত হৈ থাকিব লাগে, বা আমি যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যদি এইখিনিৰ বিষয়ে আমি জনাব নোৱাৰো, আৰু যিহেতু এতিয়া বিহুটো এটা বিষয় হিচাপে আমাক দিয়া হৈছে হায়াৰ ছেকেণ্ডেৰীত, গতিকে উচ্চতৰ শাখাত, গতিকে আমি ভাবো এইখিনিৰ পৰা আমি যথেষ্ট উপকৃত হ'ম। আৰু ভৱিষ্যতে আশা কৰি আছো যাতে আপোনালোকৰ পৰা এনেকুৱা ধৰণৰ আৰু অনুষ্ঠান আমি পাওঁ। হয়, মই অকমান অসুস্থ হৈ আছো, মানে অকমান মই কৰোণা আক্ৰান্ত হলো হঠাতে। শুনি আছেনে? হয় শুনিছো শুনিছো। শুনিছো হয় শুনিছো হয় মই অলপ অসুস্থ হৈ আছো, মানে হয়। অলপ কৰোণা আক্ৰান্ত হৈ পেলাই অলপ অসুবিধাত আছো। হয় হয়, সকলোকে নহয় বাইদেউ, ধন্যবাদ আপোনাৰ জনাইছো, হয় প্ৰণাম হয় জনাইছো। আপোনাৰ হয় ভাল আপোনাৰ লাগিছে। বহুমূলীয়া বক্তব্যৰ কাৰণে আমি আপোনাক হয়। ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু আপোনাৰ অচিৰে সুস্বাস্থ্য আমি কামনা কৰিছো। ঘৰতে থাকক, সুস্থ হৈ থাকক, এয়া আমাৰ একান্ত কাম্য। যি কি দীপেনে নহওক আমি প্ৰত্যেকটো একেবাৰে মুহূৰ্ততে বিচাৰে, সেইটোৱে মোৰ আটাইতকৈ ভাল লাগে। মই মানে নাপাহৰে যে আজি অৱশ্যে দেৰিকে মই লিংকটো পাইছো, যিয়ে নহওক মই আহিলো। হয় হয় বহুত বহুত ধন্যবাদ জনাইছো হয় ধন্যবাদ সকলোকে। বাইদেউ, আমিও আপোনাক অশেষ ধন্যবাদ জনাইছো। আৰু বিহু কৃষ্টি পৰিষদৰ অসমৰ সকলো কৰ্মসূচীত আপোনাৰ একান্ত সহযোগিতা আৰু দিহা পৰামৰ্শ আমি কামনা কৰিছো। কামনা এতিয়া কৰিছো। যিদৰে হয়। সহযোগিতা আমি পাইছো, অনাগত দিনত আপোনাৰ হয়, সহায় অনাগত সহযোগিতা দিনত যাতে মই যদি অকমান এক্টিভলি পাৰ্টিচিপেট কৰিব পাৰো চেষ্টা কৰিম। হয় হয়, হয় বহুত ধন্যবাদ বহুত বাইদেউ। ধন্যবাদ। হয় আপোনাৰ আৰু আকৌ আৰোগ্য আমি কামনা কৰিছো হয় আন্তৰিকতাৰে দেই। হয় হয় হয়। ভাল আজি আমাৰ থেংক ইউ। মাজত উপস্থিত আমাৰ অংশগ্ৰহণকাৰী সকলৰ তৰফৰ পৰা যদি কোনোবাই কিবা অভিমত জনাব বিচাৰে তেওঁলোকে আগবঢ়াব পাৰিব, নহ'লে আমি একেবাৰে শলাগ জ্ঞাপন অনুষ্ঠানটো আগবাঢ়িম। হেল্ল' হয় নমস্কাৰ, মই লখিমপুৰৰ পৰা মনোৰঞ্জন দাস। হয় মই আগতে এই গ্ৰুপৰ লগত জড়িত হোৱা নাছিলো। আজি লিংকটো পাই ভালেই লাগিলে, যথেষ্ট প্ৰভাৱিত। বিশেষকৈ মই শইকীয়া ছাৰৰ বিষয়ে জানি আছিলো, তেখেতৰ বক্তৃতা বা তেখেতৰ বিষয়ে পঢ়িছো, শুনিছো। আজি এনেধৰণে ৱেবিনাৰখনত লগ পাই নিজকে ধন্য মানিছো। আৰু আমাৰ লখিমপুৰৰ ডক্টৰ অমেন্দ্ৰ ছাৰ, তেখেতকতো আমি লগে পায়ে থাকো। আৰু কৃষি পৰিষদ বিহু কৃষি পৰিষদ অসমৰ যিটো অনুষ্ঠান আৰম্ভ কৰিছে আপোনালোকে, তাৰ কাৰণে মই শুভেচ্ছা জনাইছো। মানে বিহু কৃষিৰ লগত বাবে আমি আশা প্ৰকাশ কৰিছো আৰু অনুষ্ঠানটি উত্তৰোত্তৰ কামনা কৰিছো। হয় আমি দাস ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। এতিয়াৰ দৰে আমি আগলৈ আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছো। হয় মোৰ কথা শুনিছেনে দাস? হেল্ল', হয় হয় মোৰ কথা শুনিছেনে? হয় গগৈদেউ, আমি শুনিছো। হয় গগৈদেউ শুনিছো। যি কি নহওক, আমাৰ সভাপতি মহোদয় ইতিমধ্যে জনাইছে যে আজি কাৰিকৰী বিজুতিৰ কাৰণে আমি হেম গগৈদেৱৰ তেখেতৰ বক্তব্য আমি শুনিব নোৱাৰিলো। পুনৰ আমি এদিন নতুন দিনত আমি সেই বিষয়টো লৈ পুনৰ দ্বিতীয়লানি আলোচনা আমি অনুষ্ঠিত কৰিম। সকলোলৈকে, বিশেষকৈ বিহু কৃষ্টি পৰিষদ অসমৰ সন্মানীয় হেল্ল' সভাপতি সম্পাদক মহোদয়, আপোনালোকে হেল্ল' মাজতো আজি অনুষ্ঠানত থাকি আমাক অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাত অৰিহণা যোগালে। আমি সভাপতি সম্পাদক মহোদয়কে প্ৰমুখ্য কৰি বিহু কৃষ্টি পৰিষদ অসমৰ উপসভাপতি মণ্ডলী তথা সদস্যবৃন্দ আৰু বিভিন্ন জিলা সমিতিৰ সদস্যবৃন্দ, বিশেষকৈ আমি শ্ৰদ্ধা জনাব বিচাৰিছো, শলাগ জ্ঞাপন কৰিব বিচাৰিছো কামৰূপ গ্ৰাম্য জিলাৰ সন্মানীয় সম্পাদক নৰকান্ত ডেকাদেৱক। তেখেতে পেছাত এজন শিক্ষক আৰু সাংবাদিক, লগতে এগৰাকী সমাজকৰ্মী। তেখেতে বিহু কৃষ্টি পৰিষদ অসমৰ বিভিন্ন বা বাতৰিবিলাক যিমান দূৰ সম্ভৱ তেওঁ সোনকালে বা বাতৰি প্ৰকাশ কৰাৰ ব্যৱস্থা কৰি আহিছে। আমি এই আপাহতে তেখেতলৈ বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমি শলাগ জ্ঞাপন কৰিব বিচাৰিছো সন্মানীয় অভিভাৱক তথা বিহু কৃষ্টি পৰিষদ অসমৰ মুখ্য পৰিচালক অমৰেন্দ্ৰ গগৈদেৱক। তেখেতে অত্যন্ত ব্যস্ততাৰ মাজতো আজি আমাৰ মাজত থাকি
আজি এই সন্মিলন উদ্বোধন কৰি আমাক কৃতাৰ্থ কৰিলে। আমি শলাগ জ্ঞাপন কৰিব বিচাৰিছো আজিৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত আৰু সমল ব্যক্তি হিচাপে ভাষণ প্ৰদান কৰা আমাৰ শ্ৰদ্ধাৰ আমাৰ নমস্য ডক্টৰ অনিল শইকীয়া ছাৰক। ছাৰে আজি যি সাৰুৱা বক্তব্য আগবঢ়ালে সেই সাৰুৱা বক্তব্য অত্যন্ত তথ্য সমৃদ্ধ আৰু ঐতিহাসিক সমল সম্বলিত। ছাৰৰ এই বহুমূলীয়া ভাষণৰ পৰা নিশ্চয় আমাৰ অংশগ্ৰহণকাৰী সকল বাৰুকৈ উপকৃত হৈছে। আমি আশা কৰিম যে ছাৰৰ এই যি সহায় সহযোগিতা দিহা পৰামৰ্শ বিহু কৃষ্টি পৰিষদ অসমৰ প্ৰতি আছে সেয়া অনাগত দিনতো অব্যাহত থাকিব। এইখিনি কৈ ছাৰলৈ আমি শলাগ জ্ঞাপন কৰিছো। লগতে শলাগ জনাব বিচাৰিছো, শলাগ জ্ঞাপন কৰিছো আজিৰ সমল ব্যক্তি হিচাপে আমন্ত্ৰিত হেম গগৈদেৱক। তেখেতে কাৰিকৰী বিজুতিৰ কাৰণে বাৰে বাৰে চেষ্টা কৰিছে, তাৰ পিছত তেওঁ বিফল হৈছে আমাৰ লগত যোগাযোগ কৰাত। আমি আশা কৰিছো যে অনাগত দিনত তেখেতৰ বক্তব্য আমি শুনিম। তেওঁলৈ আমি শলাগ জ্ঞাপন কৰিছো, শ্ৰদ্ধা নিবেদিছো। সদৌ শেষত আমি শলাগ জ্ঞাপন কৰিব বিচাৰিছো আমাৰ অনুষ্ঠানটিৰ কাৰিকৰী সমন্বয়ক ডক্টৰ যোগেশ দাস। তেখেত এগৰাকী অধ্যাপক, ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ত তেখেত এগৰাকী সহকাৰী অধ্যাপক। তেখেতে আমাক কাৰিকৰী ক্ষেত্ৰত যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াই আহিছে। আমি তেওঁলৈ আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু শলাগ জ্ঞাপন কৰিছো। সদৌ শেষত আজি এই সন্মিলনত উপস্থিত সমূহ অংশগ্ৰহণকাৰীলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শলাগ জ্ঞাপন কৰি আজি অনুষ্ঠানটো ইমানতে সমাপ্ত হৈছে বুলি আমি ঘোষণা কৰিছো। পুনৰ এটি নতুন বিষয় লৈ আমি আপোনালোকক লগ পাম। আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি পৰিছে বুলি আমি ঘোষণা কৰিছো। ধন্যবাদ। জয়টো বিহু কৃষ্টি পৰিষদ অসম। দীপেন, অহা শনিবাৰে যিটো অনুষ্ঠান হ'ব ঘোষণা কৰিব পাৰি নেকি? 5 তাৰিখ। 5 তাৰিখে কিবা অনুষ্ঠান এনেকুৱা হ'ব নেকি? জামুগুৰি ঘাটৰ মুকলি বিহু, এইটো আমাৰ সমন্বয়কে ঘোষণা কৰিব। ডক্টৰ দীপেনে কথাখিনি শুনা নাই নেকি কথাটো ভালকে? ছাৰ কিবা কৈছিল শইকীয়া ছাৰ? শইকীয়া ছাৰ? জামুগুৰি ঘাটৰ মুকলি বিহু। হয় ছাৰ, হয়। আৰু এটি আমি কৰিব বিচাৰিছো অহা শনিবাৰে। ইতিমধ্যে আমি আপোনালোকক আজি অনুষ্ঠানৰ আৰম্ভণিতে জনাইছিলো যে আমি বিভিন্ন অঞ্চলৰ যি বিহুৰ আঞ্চলিক বৈশিষ্ট্য, এই আঞ্চলিক বৈশিষ্ট্যসমূহৰ ওপৰতো আমাৰ বিদ্যায়তনিক চৰ্চা অব্যাহত থাকিব। তাৰেই এক অংশ আছিল আজিৰ তাহানিৰ গছতলৰ বিহুৰ আলোচনা। আমি অহা শনিবাৰে পুনৰ আমি আন এটা আঞ্চলিক বিহুৰ ৰূপৰ সন্দৰ্ভত আমি আলোচনা কৰিম। সেয়া হৈছে জামুগুৰি ঘাটৰ বৰপুখুৰীপাৰা মুকলি বিহু। এই বিষয়ত আমাৰ মাজত সমল ব্যক্তি হিচাপে আমি উপস্থিত থাকিব জামুগুৰি অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, সাহিত্য অনুৰাগী তথা বাৰে চহৰীয়া ভাওনাৰ সন্মানীয় উদযাপন সমিতিৰ সভাপতি ভৱ গোস্বামী দেৱ। তেখেতে আমাৰ মাজত থাকি বৰপুখুৰীপাৰা যি মুকলি বিহুৰ ঐতিহ্য সেই সন্দৰ্ভত আমাৰ মাজত সমল ব্যক্তি হিচাপে ভাষণ প্ৰদান কৰিব। গতিকে আমি আশা কৰিছো আজি যিদৰে আপোনালোকে উপস্থিত থাকি আপোনালোকৰ সহায় সহযোগিতা আমাক সাফল্যমণ্ডিত কৰাত অৰিহণা যোগালে, অনুৰূপ ধৰণে অহা শনিবাৰে আমি আপোনালোকৰ উপস্থিতি একান্তৰে কামনা কৰিছো। ধন্যবাদ। ধন্যবাদ ছাৰ। হয়, সকলোকে পুনৰ সেৱা জনাই আজিলৈ সামৰিছো।